মোৰ হৈতে এই মুহূৰ্তত যিসকল উপস্থিত আছে চিনাকি কৰাই দিব খুজিছোঁ কৈলাশ শৰ্মা ডাঙৰীয়া সকলোৱে জানে চিনি পায় তেখেত আমাৰ লগত উপস্থিত আছে ব্ৰিটেইনত বসবাস কৰা আৰু বৰ্তমান গুৱাহাটীৰ বাসিন্দা অঞ্জন পাঠক ডাঙৰীয়া আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে স্বাগতম জনাইছোঁ আৰু দুগৰাকী এই প্ৰজন্মৰ প্ৰতিনিধি পুৰবী আৰু পূজা সকলো আমাৰ লগত আছে এওঁলোক আমাৰ সৈতে আমন্ত্ৰিত দৰ্শক হিচাপে উপস্থিত আছে ব্ৰিটেইনত ঋতুৰাজে ৱাছিম হকৰ পিছে পিছে ঘূৰিব ফুৰিব আৰু সমগ্ৰ খবৰ আপোনালোকক দি যাব আৰু তাৰ সমান্তৰালভাৱে ষ্টুডিঅ'ত এই মুহূৰ্তত যিসকল লোক আছে সেইসকলৰ সৈতে আমি সামগ্ৰিকভাৱে কথা পাতি যাম কিন্তু অঞ্জন পাঠকৰ পৰা মই প্ৰথম জানিব খুজিছোঁ যিহেতু ব্ৰিটেইনত তেওঁ বসবাস কৰিছিল আৰু এতিয়া ইয়াত বসবাস কৰে অঞ্জন পাঠক ডাঙৰীয়া আপোনাৰ পৰা মই খুব কম বাক্যত এইটো কথা জানিব খুজিম ৱাছিম হকৰ কথা ভাবিলে আপোনাৰ কেনেকুৱা লাগে হয় ৱাছিমক মই বহুত বছৰৰ পৰা জানো আচলতে আমি একেলগে বহুতখিনি কিবা কিবি কৰিছোঁ লগতে বহুতবিলাক দৌৰতো আমি লগতে পাৰ্টিচিপেট কৰিছিলোঁ তাৰ লগত চ' ৱাছিম মোৰ বন্ধু ঘৰৰ একেবাৰে ওচৰতে আছিলে টেষ্ট আছে নহয় অসমীয়াৰ টেষ্ট হয় হয় অসমীয়াৰ ডেফিনেটলি মানে অসমৰ কাৰণে তাত তেনেকৈ দৌৰিছে ফুৰিছে বিভিন্ন কাম কৰিছে নহয় হয় হয় ডেফিনেটলি নিশ্চয় আমি মূল দৃশ্যৰ মাজত সোমাই যাব বিচাৰিছোঁ এই মুহূৰ্তত আপোনালোকক ইতিমধ্যে ঋতুৰাজ শৰ্মাই অৱগত কৰিছে ঋতুৰাজ শৰ্মাৰ সৈতে পিনাকী একেলগে আছে মই জনাম যে ঋতুৰাজ শৰ্মা প্ৰতিদিন টাইমৰ লণ্ডনস্থ সাংবাদিক ঋতুৰাজ শৰ্মাও অসমীয়াৰ বাবে উৎসৰ্গিত এজন ব্যক্তি আৰু তেওঁৰ পত্নী পিনাকী একেলগে প্ৰতিদিন টাইমৰ বাবে দৌৰিছে ৱাছিমৰ সৈতে এই মুহূৰ্তত মই আকৌ এবাৰ ঋতুৰাজৰ ওচৰত যাব বিচাৰিছোঁ ঋতুৰাজ 3:30 বজাত আপুনি তাৰ ক'ত উপস্থিত আছে ক'ত কেনেকৈ উপস্থিত আছে আপোনাৰ পৰা বিষয়ত মই জানিব খুজিম যে মাৰাথন কেনেকুৱা কি ধৰণৰ আপুনি ক'ত উপস্থিত আছে ঋতু হয় অনুপম মই বৰ্তমান আছো ইংলেণ্ডৰ মিডলেণ্ডছ লেক ডিষ্ট্ৰিক্ট বোলা এক টুকুৰা ঠাইত মোৰ লগত আছে মোৰ সহকৰ্মী পিনাকী শৰ্মা লেক ডিষ্ট্ৰিক্ট স্কটলেণ্ডৰ ফুটহিলছ বুলিও ক'ব পাৰি মনোৰম সৌন্দৰ্যৰে ভৰপূৰ এক ঠাই উত্তৰ পূৰ্বাঞ্চলৰ বহুতো ঠাইৰ লগত মিল আছে আৰু ইয়াতে অনুষ্ঠিত হৈছে আল্টিমেট ট্ৰেইল বোলা এক মাৰাথন 55 কিলোমিটাৰৰ এক দৌৰ পাহাৰ ভৈয়াম হ্ৰদৰ মাজে মাজে এই দৌৰ অনুষ্ঠিত হ'ব অসমৰ সুসন্তান ৱাছিম হকে এই দৌৰত এবাৰ অংশগ্ৰহণ কৰিছে ইতিমধ্যে প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি ৱাছিম হকক পৰিচয় কৰি দিছিলোঁ যেতিয়া তেখেতে 42 কিলোমিটাৰৰ লণ্ডন মাৰাথন সফলতাৰে পূৰ্ণ কৰিছিলে আৰু এইবাৰ ৱাছিমে এক নতুন প্ৰত্যাহ্বান নিজকে দিছে এই প্ৰত্যাহ্বান হৈছে 55 কিলোমিটাৰৰ এই দৌৰ ৱাছিমে কিছুমান মুহূৰ্তৰ পিছতে ৱাছিমৰ এই দৌৰ আৰম্ভ হ'ব আৰু আল্টিমেট ট্ৰেইলৰ 55 কিলোমিটাৰৰ এই দৌৰ আৰম্ভ হ'ব কিন্তু এটা কথা মই গুৰুত্বপূৰ্ণ কথা এটা মই দৰ্শকসকলক জনাব বিচাৰিছোঁ অনুপম ইত্যাদি অনুষ্ঠানৰ যোগেদি যে ৱাছিমে এই দৌৰ যে হাতত তুলি লৈছে বা এই দৌৰ যে দৌৰিব তেখেতে এক সু উদ্দেশ্য লৈ পেলাই এই দৌৰ দৌৰিব সেয়া হৈছে জালুকবাৰীৰ শিশু সদন বোলা যিটো অনাথ আশ্ৰম আছে তাৰ সাহায্যাৰ্থে ৱাছিমে এই দৌৰ দৌৰিব ইতিমধ্যে 2 লাখতকৈও অধিক ধন সংগ্ৰহ হৈছে বিভিন্ন লোকে দান বৰঙণি আগবঢ়াইছে যিটো চেৰিটিৰ কনচেপ্ট ইয়াতে প্ৰচলিত যে কোনোবাই যদি দৌৰে বা নিজৰ শাৰীৰিক পৰিশ্ৰম দিয়ে তাৰ বিনিময়ত লোকে ধন দিয়ে আৰু সেই ধন বৰঙণি কোনো এক অনুষ্ঠানলৈ প্ৰক্ষেপ কৰা হয় কোনো এক অনুষ্ঠানলৈ পঠিয়াই দিয়া হয় চেৰিটি হিচাপে ৱাছিম আমাৰ লগত আছে কিছু মুহূৰ্তৰ পিছতে এই দৌৰ আৰম্ভ হ'ব ৱাছিম অসমৰ টি-শাৰ্ট আপুনি পিন্ধি আছে অসমখন যেন বুকুত লৈ ঘূৰি ফুৰিছে ৱাছিমে আজি ৱাছিম দুআষাৰ অসমৰ ৰাইজৰ বাবে 55 কিলোমিটাৰ এই দৌৰৰ আগমুহূৰ্তত অসম মোৰ সদায় হৃদয়তে থাকে গতিকে অসমৰ মই ডিব্ৰুগড়ত ডাঙৰ দীঘল হোৱা প্ৰকৃতিৰ কোলাত ডাঙৰ দীঘল হোৱা সদায় মোৰ পৰ্বত পাহাৰ এই উত্তৰে অৰুণাচল আৰু দক্ষিণে নগা পাহাৰ দেখি সদায় মই পাহাৰৰ প্ৰতি বহুত আকৰ্ষণ আছিল গতিকে এই লেক ডিষ্ট্ৰিক্ট সেই পাহাৰ পৰ্বত হ্ৰদৰ মাজে মাজে দৌৰিব পাম গতিকে মই অতি উৎফুল্লিত আৰু দৌৰি মই খুবেই ভাল পাওঁ আৰু দৌৰাই মোক এটা স্বাধীনতা দিয়ে প্ৰকৃতিৰ লগত এটি নিবিড় সম্পৰ্ক গঢ়ি তুলিবলৈ গতিকে মই এইটো দৌৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ যেনেকুৱা টেৰেইনটো সেই একজেক্ট একেই টেৰেইন গতিকে মই ভাবোঁ যে অসমৰ মানুহবোৰ ইমান তেওঁলোকে প্ৰত্যেকখন চহৰৰ পৰা বাহিৰত ওলাই গ'লেই প্ৰকৃতি কোলা পায়গৈ গতিকে প্ৰত্যেকেই দৌৰিব পাৰে মই 6 বছৰৰ আগতে মই 1 মিনিটো দৌৰিব নোৱাৰিছিলোঁ লাহে লাহে কৰি আকৌ এতিয়া মই যিটো আনন্দ পাইছোঁ দৌৰাৰ
সেইটো মই আৰু এৰিব নোৱাৰোঁ। আৰু ৱাছিম আপোনাৰ বয়স এতিয়া মোৰ 44 বছৰ 44 বছৰ বয়সত 55 কিলোমিটাৰ 55 কিলোমিটাৰ দৌৰ হাতত লৈছে। ৱাছিম, এটা কথা সুধিব বিচাৰিম, ইয়াতে আমি দেখিছোঁ 600তকৈ অধিক হয়তো খেলুৱৈ ইংলেণ্ডৰে হওক বা অইন দেশৰ পৰা হয়তো আহিছে। তোমাক এটা বস্তু সুধিব বিচাৰিছোঁ, আজি অসম বা উত্তৰ পূৰ্বাঞ্চলত এনেকুৱা এটা আল্টিমেট ট্ৰেইল বা মাৰাথনৰ যদি আয়োজন কৰা হয়, তুমি যাবা নাই দৌৰিবলৈ? মই নিশ্চয় যাম। মই ভাবিয়ে থাকোঁ, আমি সাধাৰণতে যদি সেই ডিচেম্বৰ মানত যিটো বতৰটো অনুকূল হয় দৌৰাৰ কাৰণে যদি কৰে, মই নিশ্চয় যাম। আৰু মই আৰু মোৰ বন্ধু বান্ধৱ যিসকলে দৌৰে তেওঁলোককো মই নিশ্চয় এনকাৰেজ কৰিম যে গৈ পেলাই দৌৰিবলৈ। তাৰমানে অসমক বা উত্তৰ পূৰ্বাঞ্চলক অইন এক ৰূপেৰে পৃথিৱীৰ আগত দাঙি ধৰা এয়া এক উত্তম সুযোগ বুলি আমি ক'ব পাৰোঁ স্পৰ্টছ টুৰিজিমৰ যিটো। নিশ্চয় নিশ্চয় কেনেকুৱা এই ট্ৰেইল ৰাণ বা এইটো আল্ট্ৰা মাৰাথন এতিয়া বিশ্বত যথেষ্ট পপুলাৰ হৈ আহিছে। কোষ্টাৰিকা, ব্ৰাজিল, নেপালত যথেষ্ট পপুলাৰ। গতিকে পৃথিৱীৰ বিভিন্ন লোকসকল যায়। গতিকে আমি উত্তৰ পূৰ্বাঞ্চলত ডেফিনেটলি কোনোবাই কৰিব পাৰে এনেকুৱা এটা ট্ৰেইল অৰ্গেনাইজ। থেংক ইউ ৱাছিম, বহুত বহুত ধন্যবাদ। প্ৰতিদিন টাইমৰ তৰফৰ পৰা আৰু অসমৰ সমূহ ৰাইজৰ তৰফৰ পৰা আপোনালৈ শুভেচ্ছা থাকিল। গৌৰৱ কঢ়িয়াই আনক অসমলৈ। অনুপম, অভাৰ টু ইউ। আমি ৱাছিমৰ দৌৰ ফ'ল' কৰি থাকিম প্ৰতিদিন টাইমৰ তৰফৰ পৰা। নিশ্চয় ঋতু। আৰু মই জানিব খুজিম, আপুনি 600 প্ৰায় দৌৰত অংশগ্ৰহণ কৰিছিল 600 প্ৰতিযোগী। মই খন্তেক সময়ৰ পাছত সেইসকল প্ৰতিযোগীৰ সৈতে আপুনি অলপ কথা পাতক, তেওঁলোকৰ মনৰ কথাও জানিব খুজিম। কিন্তু মই অঞ্জন পাঠক ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু অঞ্জন পাঠকৰ পৰা জানিব খুজিম, যিটো অঞ্চল আমাক এই মুহূৰ্তত ঋতুৱে দেখালে, এই সমগ্ৰ অঞ্চলটো পাহাৰ ভৈয়াম উত্তৰ পূৰ্বাঞ্চলৰ সৈতে মিল। আপোনাৰ অভিজ্ঞতা কি? হয়, এইখিনি জেগা লেক ডিষ্ট্ৰিক্ট বুলি কয়, যিখিনি লেক ডিষ্ট্ৰিক্ট একেবাৰে তাত মানুহ বহুত কম। গোটেই অঞ্চলটো পাহাৰ ভৈয়াম আৰু মানে যিখিনি ঘাঁহ থাকে সেই ঘাঁহবিলাক বহুত সৰু সৰু হয়। সেইকাৰণে তাত ট্ৰেইল ৰানিং যিটো ৱাছিমে কৰিব খুজিছে, পাহাৰৰ ওপৰেদি মানে গৈ বা গোটেই ভিউটো যিটো মানে আপোনাৰ যিটো নেচাৰেল মানে যিটো দৃশ্য দেখা পোৱা যায়, যিটো প্ৰাকৃতিক সৌন্দৰ্য দেখা পোৱা যায়, সেইটো মানে আমাৰ অসমৰ লগত খুব মিল দেখা যায় মানে। কাৰণ সেইটো যিটো গ্ৰীনাৰী, যিটো সেউজীয়া যিটো কালাৰ, এইটো একেবাৰে আমাৰ অসমৰ মানে সেউজীয়া কালাৰটোৰ লগত ধুনীয়াকৈ মিলি যায় বুলি মই ভাবোঁ। চ' বহুত মানুহ যায় তাত ফুৰিবৰ কাৰণে। ৱাছিমে এইবাৰ প্ৰথম আই থিংক অসমৰ প্ৰতিনিধি বুলি ক'ব লাগিব, তেনেকৈ তেওঁ দৌৰিব গৈছে তাত। নিশ্চয়। এই মুহূৰ্তত আমাৰ কৈলাশ শৰ্মা ডাঙৰীয়া আছে আৰু পাহাৰ ভৈয়াম পাহাৰে কণ্টকময় ঠাইত কৈলাশ শৰ্মাই কেনেকৈ দৌৰিছে আমি সকলোৱে দেখিছোঁ। কৈলাশ শৰ্মা, এই মুহূৰ্তত কেনেকুৱা অনুভৱ হৈছে ৱাছিমক দেখি? মই অতিশয় আনন্দিত হৈছোঁ। এইবাৰ মই নিজে এগৰাকী মাৰাথন খেলুৱৈ। কাৰণ 1980 দশকত আছাম জগিং ক্লাব বুলি এটা অনুষ্ঠান আছিলে, তাত আমি দৌৰিছিলোঁ ৰবীন্দ্ৰনাথ নেতৃত্বত। আৰু 42.195 কিলোমিটাৰ হৈছে ইণ্টাৰনেশ্যনেল এটা যিটো অলিম্পিক কমিটিৰ ডাইৰেকশ্যনতে আমি দৌৰিছিলোঁ। আৰু আজি আমি আনন্দিত হৈছোঁ যে সেই খেলখনকে লৈ আজি ৱাছিমে যিটো এটা আগ্ৰহ প্ৰকাশ কৰি অসমৰ বাবে কাম কৰি আগবাঢ়িছে, এইটো অতি গৌৰৱৰ কথা। আৰু সাতসাগৰ তেওঁ নদীৰ সিপাৰে তেওঁ ভাবিছে শিশু সদনৰ কথা। এইটো মানে মই ভাষাৰে বুজাব পৰা নাই। কাৰণ এগৰাকী মই স্পৰ্টছমেন হিচাপে আন এগৰাকী স্পৰ্টছমেন সাতসাগৰ তেওঁ নদীৰ সিপাৰে আছে। প্ৰথমে মই প্ৰতিদিন টাইমছক মই ধন্যবাদ জনাইছোঁ যে স্পৰ্টছক ইমান এটা প্ৰাধান্য দি আজি সমগ্ৰ অসমবাসী ৰাইজক বিশ্বৰ লগত কানেক্টেড কৰিছে। এইখিনিতে মই পুনৰ ক'ব বিচাৰিছোঁ যে গুৱাহাটীত এটা আমি 1987 চনৰ পৰা অল ইণ্ডিয়া গুৱাহাটী মাৰাথন এটা পাতিছিলোঁ। আমি 10 বছৰ চলাইছিলোঁ, কিন্তু ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে খেলখন বাতিল কৰিছিলোঁ। কিন্তু আমি আব্দুল বাৰেক বুলি এজন খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় ডেনমাৰ্কত খেলিছিলে, তেওঁ ৱৰ্ল্ডত 10th পজিশ্যন দিয়া ইণ্ডিয়ান ৰেলত চাকৰি কৰি আছে। গতিকে মই ৱাছিম হকক মই এটা কথাই মই জনাইছোঁ, যাতে তেখেতৰ দৰে খেলুৱৈ যদি অসমৰ খেলুৱৈসকলক আজি শিশু সদনক যিটো আৰম্ভ কৰিছে কাম, আমি আশীৰ্বাদ দিছোঁ ছিনিয়ৰ খেলুৱৈ হিচাপে তেওঁৰ নেতৃত্বত সমগ্ৰ উত্তৰ পূবৰ খেলুৱৈক লৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগবাঢ়ি যাওক। আৰু আজি অসমৰ যিসকল খেলুৱৈ উদীয়মান প্ৰজন্মই বহি আছে, আজি যিসকল মাৰাথন খেলুৱৈ আছে বা এথলেটিক্স এথলিট আছে, তেওঁলোকক অনুৰোধ কৰিছোঁ যদি তেওঁলোকে প্ৰগ্ৰেমটো চোৱা নাই, অন্য চেনেল বন্ধ কৰি হ'লে এই প্ৰগ্ৰেমটো চাওক। কাৰণ এজন খেলুৱৈক এনকাৰেজ কৰা মানে এটা জাতিক এনকাৰেজ কৰা। নিশ্চয়। পূজা, এই মুহূৰ্তত কেনেকুৱা লাগিছে ৱাছিমক ব্ৰিটেইনত দেখি? একদম সুন্দৰ অসমীয়াত কৈ আছে, দৌৰিবলৈ ওলাইছে। তাৰপিছতো মোৰতো ভালে লাগিছে চাই কিনে, কি বুলি তেওঁ মানে পুৰা চবেই গম পাইছে কি অসমৰ ভিতৰত মানে তেওঁ দৌৰিব গৈছে কাৰণে যে। আৰু মোৰ এটলিষ্ট কেলে প্ৰাউড ফিল হৈছে, তেওঁ ক'লে কি মানে তেওঁ নৰ্থ ইষ্টৰ মানে যিবোৰ বস্তুবোৰ আছে লাইক হিল এৰিয়া, সেইবোৰ খুব মিলিছে। কেনেকুৱা লাগিছে?
মোৰ বহুত ভাল লাগিছে কাৰণ তেখেতে কৈছে কি অনাথ আশ্ৰম এখনৰ কাৰণে হেল্প কৰিম বুলি কৈছে সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে আৰু ক'লে কি আমাৰ নৰ্থ ইষ্টখন লৈ কিনে বহুত প্ৰাউড ফিল কৰে কাৰণ তাত নৰ্থ ইষ্টৰ মানুহ অবভিয়াছলি বহুত কম থাকে তেখেত গৈছে মাৰাথন ৰেচৰ কাৰণে সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা এটা হয় নিশ্চয় আৰু মই জনাম যে ৱাছিম হকৰ ভাতৃ এতিয়াও ডিব্ৰুগড়ত থাকে আমি ডিব্ৰুগড়তো যাম ডিব্ৰুগড়তো উৎকণ্ঠা যথেষ্ট বৃদ্ধি পাইছে কি কৰিব ৱাছিম হকে ব্ৰিটেইনত অসমীয়াৰ মান কেনেকৈ বঢ়াব এই সম্পৰ্কে ডিব্ৰুগড়ত ৱাছিম হকৰ ভাতৃ তাত উপস্থিত থাকে আমি খন্তে সময়ৰ পিছত তালৈ যাম কিন্তু আকৌ এবাৰ ঋতুৰাজ মোৰ সৈতে সংযোগ হৈছে ঋতুৰাজ মই আকৌ এবাৰ জানিব বিচাৰিম মই কৈছিলোঁ যে আপুনি কৈছিল 600 প্ৰায় দৌৰবিদ তাত সংযোজন হৈছে ৱাছিমৰ লগত প্ৰায় 600 ব্ৰিটিছ দৌৰবিদ একেলগে থাকিব ঋতুৰাজ যদি আপুনি মোৰ মাত শুনি আছে তেতিয়াহ'লে সেই সকল প্ৰতিযোগী আৰু কোন কোন তাত আছে তেওঁলোকৰ মনৰ কথা কি অকণমান জানিব বিচাৰিম ঋতু So Anupam, we have some gorgeous ladies from Scotland, and there are 11 of them, and they are participating in the 55-kilometer run. Again, we'll speak to a few of them. What's your name, ma'am? It's Jeanette. And you're from Scotland? We're from Glasgow. Glasgow, wow. And is this your first run? This is the first time that I have done the 55k. What drives you to run 55k? These women, I had too much coffee one day when we were having lunch and we all decided to enter this. So this is a big adventure for us and we are really excited about it. You hope to complete 55 kilometers? Yes. What brings you to a 55-kilometer run? It's just a challenge, isn't it? We've done the marathon and we thought, well, that was easy, so we should do something else. And it's so beautiful here, so hopefully that'll take our mind off all the pain. That's very interesting. It takes the mind off all the pain that you have. Yeah, that takes the stress. It's a stress buster for you. Yeah, definitely. It's beautiful. The Lake District's gorgeous, isn't it? And I think we're here to complete the race, not to compete in the race. Amazing. Yeah, that's the spirit. And would you travel across the world just to be part of a marathon like this? We've travelled to Europe, but we haven't travelled any further afield than that. You haven't been to Asia or India or any of those places? No. Would you go if you see a similar kind of a race being organized in Asia or in India with so much of natural beauty? Well, of course that would be an attraction, wouldn't it? Yeah. How about you, ma'am? I'd just follow the crowd. If they say we're doing it, I'm doing it, yeah. If you don't mind, how old are you? 56. 56 and you're taking a 55-kilometer. That's a real inspiration. I'm sure a lot of people who will see this interview would really get inspired to run. She's 67-year-old woman doing it as well. She's not here yet. That's the spirit. That's the spirit of people out here. 56, 60 years age doesn't matter. The spirit matters. Runners as well. Yeah. Okay. How about you? A bunch of us are running Venice Marathon in October, so this is actually just a little training run in preparation. And Venice Marathon will be for how many kilometers? That's a 26-miler. Wow. 42. And you seem to be the youngest one of the lot. Are you the motivating factor of all of them? I don't know. No, I think we just all egg each other on. So we've done quite a few challenges. And what happens? You 11 of you would be running together. If someone falls a little back, would you wait for her and then keep on pushing her? Is that a team game that you're going to do today? Probably split up a wee bit, I think, and then near the end you just have to just get around yourself. Ladies, you don't know how many people you'd be inspiring through this act of yours. I'm sure a lot of people out there who are sitting couches watching this on television probably would get motivated by seeing you guys. Good luck and best of luck. Ritu যথেষ্ট আনন্দ যথেষ্ট উৎফুল্লতা আৰু তাৰ মাজত আপুনি ভাৰতক চিনি পায় নেকি জনাবলৈ চেষ্টা কৰিছে তাৰ মাজত আমি আকৌ যাম কাৰণ প্ৰস্তুতি ঠিকমতে সম্পূৰ্ণ হৈছে খন্তে সময়ৰ পাছত ৱাছিম হকে দৌৰিবলৈ আৰম্ভ কৰিব আন 600 প্ৰতিযোগীৰ লগত কিন্তু সমান্তৰালভাৱে এই সমগ্ৰ দৃশ্যাৱলীক লৈ পেলাই ডিব্ৰুগড় ৱাছিম হকৰ য'ত ঘৰ এটা বিৰতি লোৱাৰ আগত মই এবাৰ অকমান ডিব্ৰুগড়লৈ যাব খুজিছো য'ত সতীৰ্থ সাংবাদিক দেৱজিত আমাৰ লগত উপস্থিত আছে ৱাছিম হকৰ ঘৰত বৈৰাগী মঠত থকা ৱাছিম হকৰ ঘৰ ডিব্ৰুগড়টো একে উৎকণ্ঠা দেৱজিত অনুপম নিশ্চয়কৈ ক'ব লাগিব আজি ডিব্ৰুগড়ৰ বাবে এটা গৌৰৱৰ কথা উৎকণ্ঠাৰ কথা ডিব্ৰুগড়ৰ এজন যুৱকে লণ্ডনত এতিয়া মাৰাথন দৌৰিব অতি গৌৰৱৰ কথা আৰু এই যিটো ডিব্ৰুগড় আজি তেওঁ গৌৰৱ বা যিটো পৰিৱেশ আনন্দমুখৰ পৰিৱেশ সেই পৰিৱেশৰ মাজতে মই এই ৱাছিমৰ ঘৰত আহি উপস্থিত হৈছোঁ আৰু তেখেতৰ ভাতৃ আছে ইতিয়াক হক আছে আৰু তেখেতৰ পৰিবাৰ আছে তেওঁলোকক মই প্ৰথমে দেখুৱাব বিচাৰোঁ কেনেকুৱা পাছত তুমি অকণমান দেখুৱাই দিয়ে এইটো চাওক আপোনালোকে তেওঁলোকে ইতিমধ্যে অনুষ্ঠান উপভোগ কৰি আছে সেই
সেই অনুষ্ঠানটো উপভোগ কৰি আছে আৰু যিহেতু তেওঁলোকে আজি গোটেই দিনটোৱে আচলতে এই অনুষ্ঠানটোৰ লগত কেতিয়া আৰম্ভ হ'ব সেই লৈ তেওঁলোক উৎকণ্ঠা তাৰপিছত মই ষ্টিয়াক মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু দেৱজিৎ আমি ৱাছিমৰ ভাতৃৰ সৈতে মনৰ কথা জানিম খন্তেক সময়ৰ পাছত যথেষ্ট উৎকণ্ঠা ডিব্ৰুগড়ৰ আৰু সমগ্ৰ অসমৰ পৰা আমালৈ ইতিমধ্যে ফোন আহিবলৈ আৰম্ভ কৰিছে কৈছে যে এনে এটা পদক্ষেপ যিটো পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিছে সাতসাগৰ তেও নদীৰ সিপাৰে এজন ক্ৰীড়াবিদে তেওঁ পেছাদাৰী ক্ৰীড়াবাদী নহয় অপেছাদাৰী কিন্তু তেওঁ ক্ৰীড়াৰ এক নমুনা দেখুৱাই শিশু সদনলৈ সাহায্য আগবঢ়াবলৈ ৱাছিমে যি কৰিছে সমগ্ৰ অসম গৌৰৱান্বিত এই প্ৰসংগক কেন্দ্ৰ কৰি আৰু ই নিশ্চিতভাৱে উৎসাহৰ কাৰণ আৰু সমগ্ৰ দৰ্শকে আমাক দাবী কৰিছে তেওঁলোকক কিছু শুভেচ্ছা জনাব খোজে এই আমাৰ প্ৰতিদিন টাইমৰ যোগেদি খন্তেক সময়ৰ পাছত আমি এটা বিৰতি ল'ম বিৰতিৰ পিছত টিভি স্ক্ৰীনত আপোনালোকে দুটা নাম্বাৰ পাব এটা নম্বৰ পাব আৰু সেই নম্বৰত আপোনালোকে টেলিফোনৰ যোগেদি নিশ্চয় ৱাছিমক শুভেচ্ছা জনাব পাৰিব এই ব্যৱস্থা দৰ্শকৰ বাবে আমি খোলা ৰাখিম সমান্তৰালভাৱে ৱাছিমৰ সকলো দিশ আমি আপোনালোকক দেখুৱাই যাম ভাতৃৰ সৈতেও কথা পাতিম থাকিব আমাৰ সতীৰ্থ এটা বিৰতি লৈ লৈছোঁ ইত্যাদিলৈ পুনৰবাৰ স্বাগতম এক ঐতিহাসিক মুহূৰ্ত অসমৰ সন্তান ডিব্ৰুগড়ৰ ল'ৰা ৱাছিম হকে ব্ৰিটেইনত এক মাৰাথন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে প্ৰায় 600 প্ৰতিযোগীয়ে একেলগে দৌৰিছে আৰু তাৰ মাজত আছে ৱাছিম হক যিয়ে বিচাৰিছে জালুকবাৰীৰ শিশু সদনৰ বাবে সাহায্যৰ বাবে মাৰাথন দৌৰত অংশ লৈছে আমি আকৌ এবাৰ ঋতুৰাজৰ ওচৰত যাব বিচাৰিছোঁ ইতিমধ্যে খেল আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্ত সময় উপস্থিত হৈছে এই মুহূৰ্তত ঋতুৰাজ মই যদি আপোনাৰ পৰা জানিব বিচাৰিম যে এই মুহূৰ্তত কেনে পৰিৱেশ কি ধৰণৰ দৌৰিবলৈ আৰম্ভ কৰিলে নেকি ঋতু অনুপম যোৱা আধা ঘণ্টাৰ পৰা এই ড্ৰামাৰ কেইগৰাকীয়ে ড্ৰাম বজাই আছে খেলুৱৈসকলক উদগনি জগাবলৈ এই অনুষ্ঠানটো চাই থাকোঁতে মোৰ মনত এটা ভাৱ হৈছে যে আজি যদি অসম বা উত্তৰ পূৰ্বাঞ্চলত আমি এনেকুৱা এটা মাৰাথনৰ আয়োজন কৰোঁ ঢোলৰ চেৱৰে হয়তো গোটেই খেলুৱৈসকলক আমি উদগনি জগাব পাৰিম আৰু সেই ঢোলৰ চেৱ হয়তো গোটেই বিশ্বতেই বিয়পি পৰিব খুব ভাল লাগিছে খুব এটা এনাৰ্জি পাইছোঁ ইয়ালৈ আহিব পাই পেলাই আৰু আপোনালোক আৰু অসমৰ ৰাইজক এই অনুষ্ঠান দেখুৱাব পাৰিম নিশ্চয় ড্ৰাম বজাই উৎসাহ আৰু আনন্দৰ লহৰ আৰু এই মুহূৰ্তত আমাৰ কৈলাশ শৰ্মা ডাঙৰীয়া আপুনি কি কয় যে এয়াই ক্ৰীড়াৰ বাবে এই ধৰণে উৎসৰ্গিত তেওঁলোক এই ধৰণে ড্ৰাম বজাই আনন্দ উৎসাহ খেলুৱৈসকলক উৎসাহিত কৰিছে আচলতে এই মুহূৰ্তবোৰ মই পাইছোঁ মই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত যেতিয়া যাওঁ এই পৰিৱেশটো পাইছোঁ কিন্তু আজি মই এটা ভাল লাগিছে কি আমি তাত পাই অহা প্ৰগ্ৰামটো ইয়াত আমি দেখুৱাব পৰা নাই আমি নিজে দেখি আহিছোঁ কিন্তু আজি চাক্ষুষ দৰ্শন কৰি সমগ্ৰ অসমবাসী ৰাইজে নিশ্চয় সমগ্ৰ বিশ্বতে যে ক্ৰীড়া ক্ষেত্ৰত কেনেধৰণৰ উদগনি দিছে সেই পৰ্যায় এটা যি নিজ চকুৰে দেখা পাইছে আৰু এই যিটো লাইভ টেলিকাষ্ট এটা হৈ আছে এইটোৰ ফলত এটা বস্তু ওলাই পৰিছে যে গ্ল'বেল ভিলেজ বুলি যিটো কোৱা হয় আজি স্পৰ্টছমেন এজনে অসমীয়া এজন যুৱকে আজি তেওঁ ডিব্ৰুগড় মোৰ এটা মনত পৰিছে আজি 50ৰ দশকত আমি জন্ম হোৱা নাই আমি 60 দশকৰ পাছৰ মানুহ আমাৰ দেউতাহঁতে কৈছিলে সিংহপুৰ ৰাধা গোবিন্দ বৰুৱা ডিব্ৰুগড়ৰ সন্তান আছিলে আৰু অসমৰ সিংহপুৰুষ হিচাপে আজি খৰিকৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ প্ৰথমকৈ ষ্টেডিয়াম তেখেতে সৃষ্টি কৰিছিল আন এগৰাকী দ্বিতীয়গৰাকী যুৱ চামৰ নতুন প্ৰজন্ম আজি আহিছে যিয়ে আজি লণ্ডনৰ বা ইংলেণ্ডৰ পৰা যিটো কাৰ্যসূচী লৈছে অসমৰ এখন অনাথ আশ্ৰমৰ বাবে তেওঁ যিটো সাহস কৰি আগবাঢ়িছে এইটো মই ভাবোঁ যে এইটো যিটো চৰকাৰ এখনে কৰিব নোৱাৰা কাম এজন ব্যক্তিয়ে প্ৰমাণ কৰি এজন স্পৰ্টছমেনে প্ৰমাণ কৰি দিলে যে তেওঁৰ যদি সৎ সাহস বা সৎ ইচ্ছা থাকে এই ইচ্ছাই যিকোনো ক্ষেত্ৰতে যিকোনো মুহূৰ্ততে তাক জয় কৰিব পাৰে আৰু তাৰ উদাহৰণ হিচাপে আজি হকে যিটো কাৰ্যসূচী লৈ মই সদিচ্ছা প্ৰকাশ কৰি পুনৰ মই কৈছোঁ যে খেলুৱৈসকলে একত্ৰিত হ'ব লাগে আগন্তুক দিনত আমি ইচ্ছা কৰিছোঁ আমি এটা আৰু এনকাৰেজ পাইছোঁ যে আজি 10 বছৰ আগত এখন খেল আমি বন্ধ কৰি দিছিলোঁ আৰ্থিক কিন্তু আজি আমি পুনৰ ইয়াত ক'ব বিচাৰিছোঁ আজি প্ৰতিনিধি টাইমছৰ মঞ্জিয়াত যে আমি পুনৰ ডিচেম্বৰ মাহত
পুনৰ যিহেতু মই মাৰাথন খেলুৱৈ সেই মাৰাথন খেলুৱৈগৰাকীক আমি অসমত সম্বৰ্ধনা জনাই এটা কাৰ্যসূচীলম আৰু প্ৰতিযোগিতা অনুষ্ঠিত নিশ্চয় ফোন লাইনত প্ৰিয় দৰ্শক আছে প্ৰিয় দৰ্শক মই কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি ক'ব খোজে মই মোহাম্মদ আজমল হুছেইনে কৈছো গোৱালপাৰাৰ পৰা হয় মই এক্স নেশ্যনেল প্লেয়াৰ আগত মই খেলিছিলোঁ ষ্টেট ৰিপ্ৰেজেণ্ট কৰিছিলোঁ আগতে 100-200 মিটাৰত মই বৰ ভাল পাইছোঁ দেখিবলৈ প্ৰগ্ৰামটো যে এজন আমাৰ অসমৰ ডিব্ৰুগড়ৰ পৰা গৈছে ৱাছিম ভাই লণ্ডনত গৈ পেলাই ইমান এটা ধুনীয়া উদ্দেশ্য লৈ গৈছে যে এটা অনাথ আশ্ৰমৰ কাৰণে আৰু খেলুৱৈসকলক সকলোকে উৎসাহিত কৰিছে গোটেই দৃশ্যবিলাক দেখিয়ে ভাল লাগি গৈছে নহয় হয় 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 বৰ ভাল লাগিছে দেখি পেলাই কাৰণ এনেকুৱা এটা অনুপ্ৰাণিত কৰিছে গোটেই অসমবাসীক আৰু নিশ্চয় ধন্যবাদ আমি ৱাছিমৰ ভাতৃৰ ওচৰত যোৱাৰ আগত আকৌ এবাৰ আমি যাব বিচাৰিছোঁ ঋতুৰাজ শৰ্মাৰ ওচৰত ঋতুৰাজ শৰ্মা সাংঘাতিক আৱেগিক হৈ গৈছে সমগ্ৰ অসম এই মুহূৰ্তত আৱেগিক হৈছে কাৰণ অসমৰ সন্তান ৱাছিম হক যিয়ে ব্ৰিটেইনত আৰু খন্তেক সময়ৰ পাছতে এক দৌৰত অংশগ্ৰহণ কৰিব কি হ'ব কি নহ'ব এক উদ্দেশ্য এখন শিশু সদন জালুকবাৰী শিশু সদনক কিছু সহায় কৰা এই মুহূৰ্তত ঋতুৰাজ মই আপোনাৰ ওচৰত আকৌ আহিছোঁ সকলো খেলুৱৈ তৈয়াৰ হৈছেনে দৌৰিবলৈ আৰু কিমান সময় বাকী ঋতু অনুপম কেইটামান মুহূৰ্তৰ পিছতে এই দৌৰ আৰম্ভ হ'ব এয়া ড্ৰাম বিটছত উদগনি জগাইছে সকলো খেলুৱৈক আৰু সেইফালে আল্টিমেট ট্ৰেইলৰ যিটো ষ্টাৰ্টিং লাইন সকলো খেলুৱৈ তাতে একগোট হৈছেহি 55 কিলোমিটাৰ এক দৌৰ আৰু সকলো খেলুৱৈ তৈয়াৰ হৈছে ষ্টাৰ্টিং লাইনৰ পৰা আৰম্ভ কৰিবলৈ এম্বল ছাইড অফ লেক ডিষ্ট্ৰিক্ট এই ষ্টাৰ্টিং লাইন আৰু তাৰ পৰা সকলো খেলুৱৈ নিশ্চয় 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 ঋতু মই সেয়া দৃশ্য দেখিলোঁ তাৰ লগতে আৰু দৌৰাৰ আগমুহূৰ্তত কিছু খেলুৱৈৰ সৈতে কথা বতৰা সম্ভৱ হ'ব পাৰে নেকি এই মুহূৰ্তত যেটো দৌৰ আৰম্ভ হওঁ এই মুহূৰ্তত কোনোবা খেলুৱৈৰ সৈতে কথা বতৰা হ'ব পাৰে ঋতু অনুপম কথা পাতিছোঁ কণ্ডাক্টৰগৰাকীৰ লগত তেখেতৰ নাম জেনি what amazing energy you could build up for all the participants. We love these gigs because it really helps the runners to prepare for the event that they have in store for them. Yeah, and with samba from Brazil, so lots of energy. The Brazilian music. Okay, and you guys are from England? From Lancaster, England. Okay, and you've been doing this for this marathon? For maybe 4 years now. Amazing. I must say that the energy that you have, the team has, and of course you have, it's been really, really very infectious. Fantastic. We felt the energy ourselves. It's great to get a good crowd going, you know, and everyone is just so energetic. And নিশ্চয় ঋতু আৰু আমি খন্তেক সময়ৰ পাছত আপুনি সাজু হওক কাৰণ ইতিমধ্যে দৌৰ আৰম্ভ হ'ব আৰু এই সময়তে ৱাছিম হকৰ ভাতৃৰ ওচৰত এবাৰ মই গৈ ল'ব বিচাৰিছোঁ ডিব্ৰুগড়ত দেৱজিৎ সতীৰ্থ দেৱজিৎ উপস্থিত আছে দেৱজিৎ পুনৰবাৰ স্বাগতম জনাইছোঁ এক সুন্দৰ মুহূৰ্ত ক্ৰীড়াৰ ইতিহাসত এজন অসমৰ সন্তানে ব্ৰিটেইনত দৌৰিব খন্তেক সময়ৰ পাছত তেওঁৰ ভাতৃ উপস্থিত আছে কি মতামত তেওঁ কি কয় এই মুহূৰ্তত নিশ্চয়কৈ মই পোনে পোনে তেখেতৰ ভাতৃ ইষ্টিয়াকৰ কাষলৈ যাব বিচাৰিছোঁ আৰু কেই মুহূৰ্তমানৰ পিছত আপোনাৰ দাদাই সাতসাগৰ তেৰ নদীৰ সিপাৰে থকা লণ্ডনত তেখেতে দৌৰত অংশগ্ৰহণ কৰিব আপুনি টিভি চাই আছে আপোনাৰ নিশ্চয় মনত উৎকণ্ঠা জাগিছে দাদাই কিছু সময় পিছতে দৌৰিব কি ক'ব এই মুহূৰ্তত আপোনাৰ অনুভৱ সি যদি মই এইটোৱে ক'ব বিচাৰোঁ যে সি যদি এইটো ৰেচ সঁচাকৈ কমপ্লিট কৰিব পাৰে 55 কিলোমিটাৰ সেইটো এটা যথেষ্ট ডাঙৰ উপলব্ধি হ'ব মোৰ মতেৰে আৰু সি অলৰেডি প্ৰায় দুমাহমানৰ আগতে লণ্ডন মাৰাথনতো দৌৰি 42 কিলোমিটাৰ সি কমপ্লিট কৰিছে মোৰ সেইটো যথেষ্ট ভাল লাগিছিল তেতিয়া আৰু এইটো যদি সি কমপ্লিট কৰিব পাৰে মোৰ তাতকৈ অধিক সুখী হ'ম চাগে মই নিশ্চয় আৰু ৱাছিমৰ ভাতৃ কম আমি অসমীয়া নহওঁ দুখীয়া আমি কিয় নোৱাৰিম ৱাছিম হকে কৰি দেখুৱাব মই আকৌ কথা পাতিম তেওঁৰ সৈতে কিন্তু এই মুহূৰ্তত ফোন লাইনত আমাৰ এজন দৰ্শক আছে প্ৰিয় দৰ্শক হেল্ল' কোনে কৈছে ক'ৰ পৰা কৈছে মই 6 মাইল চচলৰ পৰা কৈছোঁ হয় আমি নামনে দিছে নে কওক হেল্ল' কৈ যাওক মই ৱাছিমক ডিব্ৰুগড়ৰ এচুকত থকা গেট ব্ৰিটেইনত বসবাস কৰা ৱাছিমক মই অন্তৰৰ পৰা আশীৰ্বাদ অভিনন্দন জনাইছোঁ ইমান ভাল পদক্ষেপ এটা লোৱাৰ কাৰণে আশা কৰোঁ ৱাছিম অসমলৈ আহিও এনে এটা পদক্ষেপ লৈ আমাক ধন্য কৰিব নিশ্চয় আপুনি ভবাৰ দৰে মই ভাবোঁ এই মুহূৰ্তত প্ৰতিদিন টাইমত যিসকল দৰ্শকে চাই আছে সকলোৰে এক উৎসাহ ভৰা মন এক আৱেগিক মুহূৰ্ত আৰু আমি অসমীয়া নহওঁ দুখীয়া আমি কৰিব নোৱাৰা কাম একো নাই বুলি মই এই মুহূৰ্তত ভাবোঁ আৰু এটা বিৰতি ল'ম কিন্তু বিৰতিৰ আগত মই আকৌ এবাৰ অঞ্জন পাঠকৰ ওচৰত যাব বিচাৰিছোঁ অঞ্জন পাঠক ডাঙৰীয়া দৰ্শকক ইতিমধ্যে মতামত শুনিছে ভাতৃৰ কথা শুনিছে এয়াই অসমীয়া নহয় কি কয় আপুনি
হয় এয়া খুবেই গৌৰৱৰ বিষয় যে আমাৰ অসমৰ এটা সন্তান এজন সন্তানে আজি ডিব্ৰুগড়ৰ পৰা গৈ পেলাই ব্ৰিটেইনত ইংলেণ্ডত এনেকৈ এটা দৌৰত ভাগ লৈছে এইটো খুবেই গৌৰৱৰ কথা আৰু যিটো পদক্ষেপ লৈছে তেখেতে যে এটা অনাথ আশ্ৰমৰ কাৰণে যিটো চেৰিটি কৰিব খুজিছে সেইটো সঁচাই গৌৰৱৰ কথা হয়তো আমি সকলোৱে এনেকৈ যদি কৰিব পাৰিলোঁ হয় তেতিয়া হয়তো আমাৰ অসমখন বহুত আগবাঢ়ি গ'ল হয় পাঠক ডাঙৰীয়া আপোনাৰ কি অভিজ্ঞতা ব্ৰিটেইনত আপুনি 14 বছৰ আছিলে ব্ৰিটেইনত ক্ৰীড়াক এক উৎসৱৰ দৰে কৰে আমাৰ ইয়াত যেনেকৈ ৰঙালী বিহু পাতিলে আমি উৎসৱত বলিয়ান হৈ যাওঁ দুৰ্গা পূজাৰ সময়ত বলিয়ান হওঁ ক্ৰীড়াক উৎসৱৰ দৰে ব্যৱহাৰ কৰে ব্ৰিটেইনে হয় হয় আচলতে এইটো কি হৈছে এতিয়া গোটেই পৃথিৱীতে বেচিকেলি পশ্চিমৰ ফালে বেছি হৈছে দৌৰ বা এণ্ডুৰেঞ্চ ৰেচ যিবিলাক কয় যেনেকৈ মাৰাথন হয় বা ট্ৰায়াথলন হয় এইবিলাক আচলতে এটা মানে ফেনমেনন টাইপৰ হৈ গৈছে এটা নতুন ঢৌ আহিছে গতিকে এই বস্তুটো গোটেই ব্ৰিটেইনত মই যেতিয়াৰ পৰা থাকিলোঁ আৰু যেতিয়া মই এৰিলোঁ মই থাকোঁতে খালি লণ্ডন মাৰাথনেই চবেই জানিছিলে কিন্তু মই এৰাৰ সময়লৈকে লণ্ডন মাৰাথনৰ নিচিনা মাৰাথন গোটেই চুকে কোণে মানে এখন সৰু গাঁৱতো মানে তাত মাৰাথন হৈছিলে এই মুহূৰ্তত পাঠক ডাঙৰীয়া আপোনাক এইকাৰণে ৰাখিছোঁ ব্ৰিটেইনৰ পৰা আমালৈ এটা ফোন আছিল যি ৱাছিমক চিনি পায় হয় হেল্ল' কোনে কৈছে ব্ৰিটেইনৰ পৰা কৈছে ইতিমধ্যে আমাৰ অৱগত কি ক'ব খুজিব হেল্ল' মোৰ নাম দীপিকা দত্ত শইকীয়া মই ইংলেণ্ডৰ পৰা কৈছোঁ মই য়ৰ্কশ্বায়াৰতে থাকোঁ লেক ডিষ্ট্ৰিক্টৰ ওচৰত মই ঋতুৰাজক ভালকৈ চিনি পালোঁ ইমান গৌৰৱ ফিল হৈছে তেওঁক মই বেষ্ট অফ লাক দিবলৈ খুজিছোঁ আমি অসমীয়া নহয় দুখীয়া নহয় আমি অসমীয়া নহয় মই মানে একে টিভিৰ আগত বহি আছোঁ আহি পেলাই মই বোলে নাই মোক ঋতুৰাজে কৈছে যে প্ৰগ্ৰেমটো হ'ব উলিয়াই পেলাই মানে মই ক'তো যোৱা নাই আৰু বহি পেলাই চাই ইমান ভাল লাগিছে চাই থাকি আপোনাৰ এনেকুৱা লাগিছে যে আমি অসমীয়া নহওঁ দুখীয়া আমি চবতে পাৰোঁ সকলোকে কৰিব পাৰোঁ আৰু মই মানে দুদিনমান আগতে যোৱা হ'লে মই গৈ ওলালো হয় মোৰ ঘৰৰ পৰা মাত্ৰ 40 মাইল দূৰত বহুত বহুত ধন্যবাদ আপুনি সুদূৰ ব্ৰিটেইনৰ পৰা প্ৰতিদিন টাইমলৈ ফোন কৰিছে এয়া আটাইতকৈ ডাঙৰ কথা আপোনাৰ আবেগ আমি উপলব্ধি কৰিব পাৰিছোঁ এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত মূল পৰ্বত আমি সোমাম ইতিমধ্যে খবৰ আহিছে দৌৰিবলৈ আৰম্ভ কৰিছে সেই এক্সক্লুচিভ দৃশ্য এই লাইভ দৃশ্য আমি আপোনালোকক দেখুৱাম এটা বিৰতি লৈ লৈছোঁ ইত্যাদিলৈ উভতি আহিছোঁ আৰু ইতিমধ্যে ৱাছিম হকৰ কথা আপোনালোকক জনাইছোঁ আৰু ৱাছিম হকে দৌৰিবলৈ আৰম্ভ কৰিছে এই খবৰ আমালৈ আহিছে আমি পোনছাতেই ঋতুৰাজৰ ওচৰত যাব বিচাৰিছোঁ ঋতুৰাজ ইতিমধ্যে যুদ্ধ আৰম্ভ হৈছে এজন অসমীয়াৰ যুদ্ধ আৰু অসমৰ বাবে এই যুদ্ধ ঋতু কেনেকুৱা পৰিৱেশ এতিয়া অনুপম কেইগৰাকীমান খেলুৱৈৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ঠিক দৌৰাৰ আগমুহূৰ্তত Hello. You excited about the run? Very excited. Looking forward to the scenery. You're from which place? I'm originally from Newmarket in Suffolk. Okay. Running today. Looking forward to seeing all the wonderful... Complete the whole 55 kilometers? Hopefully, yes. Just Good get luck. around. Thank you very much. Hello, Mom. Hi. Just before the run, are you nervous? Are you excited? Yeah, all of those. All of the above. Yeah. Look forward to complete it? Yeah, it'll be nice to come through the other way at the end. Do you do marathons regularly? Yeah, marathons, yes. But this is the first ultra. So. This is the first ultra. Do you travel across the world to join marathons? Where have you been? New York, San Diego, London, Dublin, Florence. Wonderful. Edinburgh. Glencoe, when I'm sure. Okay, good luck ঋতু যদি আপুনি ঋতু মোৰ মাত যদি শুনি আছে উদ্যোক্তা তাত কোনোবা আছে নেকি উদ্যোক্তাৰ সৈতে আপুনি কথা পাতিব পাৰিব নেকি সেই স্থানতে খেল ইতিমধ্যে আৰম্ভ হৈছে দৃশ্য আপোনালোকে দেখিছে খেল ইতিমধ্যে আৰম্ভ হৈছে আৰু খেল এনেকৈ আৰম্ভ হ'ব দৌৰিছে আৰু ঋতুৱে ৱাছিমক ফ'ল' কৰিব তাৰ মাজত দেখিছে খেল আৰম্ভ হৈছে
অৰ্থাৎ প্ৰতিযোগিতা আৰম্ভ হৈছে মাৰাথন প্ৰতিযোগিতাত 600 প্ৰতিযোগী য'ত আমাৰ এয়া ৱাছিম কেমেৰাৰ সন্মুখত আপোনালোকে দেখিছে টাটা বাই বাই দিছে ঋতু আমি দেখিলো ইতিমধ্যে 600 প্ৰতিযোগী আৰু তাৰ মাজত ৱাছিমে আমাক শুভেচ্ছা জনাই থৈ গৈছে দৌৰিবলৈ আৰম্ভ কৰিছে ঋতু তাৰ পিছৰ ব্যৱস্থা তাৰ পিছত কেনেকুৱা কি পৰিৱেশ আপুনি এই স্থানত উপস্থিত আছে এইবাৰ আপুনি আমাক কি দেখুৱাব ঋতু So Anupam, I'm going to talk to one of the organizers of this ultimate trail. I have Graham Patton with me. He and Claire, you're the two people who organizes this whole thing along with a set of volunteers. And you've been doing that for quite a few years now. Yeah, that's correct. This is only the second ultimate trails, the ultra marathon. Yeah. But we've been doing Lakeland Trails events, which are shorter than this, for 12 years. And you've been doing not only marathon but also cycling and just basically to invite people to the whole idea of being sportive? Yeah, mainly running, walking, trail running. That's my background. That was always my main love. And the Lake District is perfect for it. So we've got some beautiful ancient trails that we utilise. And it's great that we can take people on these journeys through the landscape. What's the significance of trail running? Well, road running and the marathon boom attracts people, but running on the tarmac gets you injured pretty quickly. There's an ambience of running off-road which gets people connected to the landscape and the environment. You get to see and experience nature. Yeah. And it's a truer type of running, I think, than the road running. Events generally are much smaller than some of the big marathons, so it's got a friendlier atmosphere. And it's something that I was always drawn to in my running life. Right. So that's the point, Anupam, that's the point, connecting with nature. প্ৰকৃতিৰ লগত এক সংস্পৰ্শ ৰখাৰ এক প্ৰচেষ্টা আজিকালি আধুনিকৰণৰ যুগত এওঁলোকে এনেকুৱা ধৰণৰ প্ৰচেষ্টাবোৰৰ যোগেদি সকলো খেলুৱৈক প্ৰকৃতিৰ লগত সংস্পৰ্শ ৰখাৰ এক চেষ্টা যোগাইছে এক অৰিহণা যোগাইছে ৱাছিমো একেখিনি কথাই কৈ গৈছে গ্ৰাহাম how successful have you been to attract sports people across the world? Oh, extremely. There's a real appetite for this sort of event. It's unusual in the UK to have a marked and marshalled ultramarathon. Most UK events, they expect you to navigate, find your own way. This is an international type of model that we're trying to establish, so anybody could take part and they will be looked after. We invest heavily in safety and communications around the course. ঋতু যদি আপুনি মোৰ মাত শুনিছে ঋতু এই মুহূৰ্তৰ উদ্যোক্তাৰ সৈতে কথা পাতি থাকোঁতে মোৰ মনত এটা দৃশ্য অনুভৱ হৈছে যে এই 600 যি প্ৰতিযোগী আহিছে তেওঁলোকে ক'ত কেনেকৈ আছে কেনেকৈ তাত কি ব্যৱস্থা কৰে অকমান সেই সম্পৰ্কীয় কিবা দৃশ্য আপুনি য'ত আছে তাৰ পৰা দেখুৱাব পৰা যাব নেকি ঋতু হয় অনুপম দৌৰটো আয়োজন কৰাৰ বাহিৰেও তেওঁলোকে খেলুৱৈসকলৰ বাবে থকাৰ ব্যৱস্থাও কিছু পৰিমাণে কৰিবলৈ সক্ষম হৈছে আপুনি দেখিছে এই ফিল্ডখনত বিভিন্ন সাইজৰ টেন্ট খেলুৱৈসকলৰ কাৰণে তেওঁলোকে বুক কৰিব লাগিব অৱশ্যে আজি 900 খেলুৱৈ আছে এই দৌৰটোত 900 খেলুৱৈৰ কাৰণে তেওঁলোকে আয়োজন কৰিব নোৱাৰে সেই কাৰণে বহু খেলুৱৈ গৈ পেলাই এই এম্বল সাইড লেক ডিস্ট্ৰিক্টৰ এম্বল সাইডত হোটেলতো থাকিবলগীয়া হৈছে কিন্তু এক সুন্দৰ আয়োজন কৰিছে কেম্পিং গ্ৰাউণ্ড খুব এডভেঞ্চাৰাছ যেন লাগিছে মোৰ দেখি পেলাই থাকিবলৈ মন গৈছে মোৰ নিজৰে কাৰণ আপুনি যদি এই গোটেই কেম্পখিনি কৰা জেগাখিনি যদি চাই গোটেই পাহাৰৰ মাজত এই কেম্পিং গ্ৰাউণ্ড এটা হৈছে মোৰ মনত পৰিছে সৰুকালত স্কাউটছ আৰু গাইডছত বা এনচিচি নেভিত থাকোঁতে কৰা কেম্পৰ দিনলৈ কি চাগে এটা সুন্দৰ এক চাগে নিশ্চয় ঋতু কিন্তু ৱাছিম ইতিমধ্যে দৌৰা দেখিছিলো টাটা বাই বাই আমাক দিছিল শুভেচ্ছা জনাইছিল আমাৰ কেমেৰাৰ যোগেদি সমগ্ৰ অসমক বৰ্তমান ৱাছিম ক'ত ঋতু ৱাছিম ক'ত বৰ্তমান অনুপম আমি এতিয়া ৱাছিমক ফলো কৰি যাম তেখেতৰ এই 55 কিলোমিটাৰৰ দৌৰত
ৱাছিমে এটা ট্ৰেকিং ডিভাইচ লৈ আছে আৰু এই এটা ট্ৰেকিং ৱেবছাইটৰ যোগেদি ৱাছিমৰ নম্বৰ হৈছে 870 আৰু ৱাছিম এক্সেক্টলি কোনটো জেগাত আছে এতিয়া আমি এই ৱেবছাইটটোৰ যোগেদি ট্ৰেক কৰি পেলাই টিকেট বিচাৰি যাম দৰ্শকসকলক দেখুৱাম এই ট্ৰেকিং ডিভাইচটোৰ যোগেদি প্ৰত্যেকগৰাকী খেলুৱৈ বা প্ৰত্যেকগৰাকী ৰানাৰক তেওঁলোকৰ কাৰ্যালয়ৰ পৰা নিশ্চয় ঋতু আমি দৃশ্য চাব খুজিম সেই দৃশ্য আমি চাব খুজিম ঋতু যদি শুনি আছে আপুনি সেই স্থানৰ পৰা ক'ত কেনেকৈ ফলো কৰিছে সেই দৃশ্য আমি এবাৰ চাব খুজিম অনুপম আমি এতিয়া ৱাছিমক ট্ৰেক কৰি আছো সেই ট্ৰেকিং ডিভাইচটোৰ যোগেদি আৰু এটা ৱেবছাইটত আমি ৱাছিম ক'ত আছে এক্সেক্টলি সেইখিনি গম পাওঁ আৰু লগতে আমি লৈছো এখন মেপ দুইটা মেপ আৰু ইলেক্ট্ৰনিকেলি ট্ৰেক কৰাৰ লগত মিলাই আমি ৱাছিমক সেকেন্ড ফিডিং ষ্টেচনটোত লগ ধৰিম বুলি আশা কৰিছো আপুনি দেখিছে এই যিটো ৰাস্তা আমি গৈ আছো পাহাৰীয়া ৰাস্তা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ লগত খুবেই মিল আছে মই আগতে কোৱাৰ নিচিনা সৰু ৰাস্তা মই শিলং মেঘালয়ৰ কথা খুবেই মনত পৰিছে এই ৰাস্তাৰ মাজেদি ড্ৰাইভ কৰি গৈ থকাৰ সময়ত মনোৰম সৌন্দৰ্য লেক ডিষ্ট্ৰিক্ট আপোনালোকৰ বাবে এয়া হ্ৰদ পাহাৰ ভৈয়াম মোৰ বাওঁফালে আপুনি দেখিব সেই আল্টিমেট ট্ৰেইলৰ ৰাস্তাটো এই ৰাস্তাটোৰ লগত পেৰেলেল গৈছে দুই এজন ৰানাৰকো হয়তো আমি দেখিছো দূৰত নিশ্চয় ঋতু সুন্দৰ দৃশ্য দেখি আছো কিন্তু তাৰ মাজত ৱাছিম ক'ত কেনেকৈ আছে কিবা ৱেবছাইটৰ যোগেদি আপুনি ধৰিব পাৰিছে নেকি সেই দৃশ্য এবাৰ চাব খুজিম ঋতু অনুপম আমি আল্টিমেট ট্ৰেইলত খেলুৱৈসকলক ফলো কৰি আছো ৱাছিমক ফলো কৰি আছো প্ৰতিদিন টাইমৰ হৈ পেলাই আৰু আপুনি দেখিছে বিভিন্ন খেলুৱৈ আহি আছে নেক্সট ফিডিং ষ্টেচনটোলৈ তেওঁলোকে আগবাঢ়িছে ইয়াতে এগৰাকী কাৰ্যকৰ্তাৰ লগত আমি কথা পাতিব বিচাৰিম তেখেত মাৰ্শ্বেল হিচাপে তেওঁলোকক কয় মেম what's your name? Sue Tippin. Sue, hi. So you are one of the organizers? I'm helping on the course. As a volunteer? Yeah. How's been the experience of organizing this? How many meetings? How many... Well, Graham Patton has it all, under control. So we just receive instructions and then go from there. It's been very easy, straightforward. And you've been doing this for quite some time with Graham? About a year or so. Okay. Yeah. And I've been seeing that you've been encouraging all the runners who are going there, and I think that's a great motivation for them. Yes, I think with the course spread out like this, it's nice to see along the way that it's marshalled and they know where they're going. Yeah. Ritu utkontha jagise Wasim Court ase etia apuni follow kori ase Wasim Court Ritu Anupam track kori asu Wasimok website or jogedi এই ট্ৰেকাৰটোৰ মতে এনি মোমেন্ট যিকোনো সময়তে ৱাছিম এই পইণ্টটো আহি পাব লাগে চাওঁ এই আহিছে দেখিছো ৱাছিমক ৱাছিম গ্লেন ৰিডিং আমি সেকেন্ড ষ্টেচনলৈ কিমান মাইল দৌৰিলা এতিয়ালৈকে এতিয়ালৈকে 7.5 মাইলছ না কিলোমিটাৰ 7.5 মাইলছ 12 কিলোমিটাৰ বঢ়িয়া 12 কিলোমিটাৰ টাইমিং ঠিক আছে ঠিক আছে এইটো গতি গৈ থাকিলে ঠিকে এইটো ট্ৰেইল কেনেকুৱা এক্সপিৰিয়েন্স ঠিক আছে প্ৰথম মেইন পাছটো what is it pass called highest pass lake district around 1500 feet আমি নৰখাও ক্ৰছ খুজকাই গৈ থাকে সেইটো উঠাত যথেষ্ট দিগদাৰী ষ্টিপ আৰু তললৈ নামি আহোঁতে আকৌ জোঙা হিল গতিকে খুব জোৰেৰে নামিব নোৱাৰি গতিকে সেইখিনি অলপমান হেৰি হ'ল অ'কে এতিয়া নেক্সটটোলৈ চাগে আৰু এৰাউণ্ড 5-6 কিলোমিটাৰমান আছে নেক্সট ফিনিং ষ্টেচনলৈ আমি বেছি আছে চাগে এৰাউণ্ড 8 কিলোমিটাৰমান আছে নেকি 8 কিলোমিটাৰমান আমি তোমাক লগ ধৰিম তাতে গৈ থাকা অল দ্য বেষ্ট উই আৰ উইথ ইউ হোল অসম ইজ উইথ ইউ জয় অসম আৰু ঋতুৱে বাৰে বাৰে চেষ্টা কৰিছে ৱাছিমক ৰখাব বিচৰা নাই যাতে দৌৰক কিবা কাৰণত পিছুৱাই গ'লে দিগদাৰ হ'ব সাংবাদিকতাৰ লগতে অকমান জাতীয় দায়বদ্ধতাটো প্ৰকাশ কৰিছে প্ৰকাশ সম্পাদকে কিভাৱে এই মুহূৰ্তলৈকে এই দৃশ্য আচলতে ঋতুৰাজৰ যিটো কথা ঋতুৰাজৰ সেইটো মই দেখিলোঁ এটা এনকাৰেজিং তেওঁ নিজে যদিও আজি জাৰ্নেলিজিমৰ লগত জড়িত হৈ আছে তেওঁ এনেকুৱা এটা বস্তু দেখুৱাই আছে যে অসমৰ মাটিত থাকি তেওঁ কাম কৰি আছে এনেকুৱা ফিলিংছ এটা আৰু মই এটা ভাৱ এটা হৈছিল আমি যেতিয়া খেল পাতি থাকোঁ আমাৰ যিটো ফিলিংছ সেই ফিলিংছটো মই ঋতুৰাজৰ মাজত দেখা পাইছোঁ আৰু ৱাছিমৰ যিটো দেখিছোঁ যে স্পৰ্টছমেন স্পিৰিট এটালৈ যিটো আগবাঢ়িছে তেওঁ মানে তাত ৰখিব বিচৰা নাই ঋতুৰাজে এটা এনকাৰেজ কৰিছে আৰু যাৰ ফলত এটা পৰিৱেশ ক্ৰিয়েট হৈছে আৰু মই ভাবোঁ ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যে ঋতুৰাজে আৰু ৱাছিমৰ দুইজনে
দুজনকে আমি শুভেচ্ছা জনাইছোঁ আৰু ৱাছিমে যাতে অসমবাসীৰ যিটো গৌৰৱ সম্পূৰ্ণ 55 কিলোমিটাৰ তেওঁ অতিক্ৰম কৰি ভৱিষ্যতে ইয়াতকৈ দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হয় নিশ্চয় দৰ্শক এজন আছে আমাৰ ফোন লাইনত বহুত সময় তেওঁ ৰৈ আছে প্ৰথমে ক্ষমা বিচাৰিছোঁ আৰু কোনে কৈছে ক'ৰ পৰা কৈছে মই হেল্ল' হয় কৈ যাওক মই উজ্জ্বল কলিতা ফটাকি নাম্বাৰীৰ পৰা কৈছোঁ হয় ৱাছিমক শুভেচ্ছা জনোৱাৰ লগতে প্ৰতিদিন টাইমে আমাৰ অনুষ্ঠানটো পৰিৱেশন কৰাত যি সুবিধাখন কৰি দিলে ধন্যবাদ জনাইছোঁ লগতে শৰ্মা ডাঙৰীয়াই খেলুৱৈসকলক যেনেকৈ এনকাৰেজ কৰে যোৱা বছৰ আপোনাৰ ভূমিয়া থাপা নামৰ এজন খেলুৱৈক চাইনাত 4টা গ'ল্ড মেডেল অনাৰ কাৰণে তেখেতে যি এনকাৰেজ কৰিছিলে কৈলাশ শৰ্মা ডাঙৰীয়ালৈও জ্ঞাপন কৰিছোঁ আৰু লগতে এনকাৰেজ কৰা ব্যক্তিসকলক আপোনালোকে টিভিত যদি বা এনেকৈ খেলুৱৈসকলক টিভিত যদি মাজে সময়ে অনুষ্ঠান পৰিৱেশন কৰে আমি নিশ্চয় আনন্দিত হ'ম এনে দৃশ্য দেখিলে গা জাগি উঠে নহয় হয় অনুপম দা তেজপুৰতো উঠিছিলে তেনেকুৱা আপোনাক লগ পাইছিলোঁ গা জাগি উঠে নিশ্চয় ধন্যবাদ বহুত ধন্যবাদ জনাইছোঁ আৰু তাৰ মাজত আকৌ এবাৰ আমি ঋতুৰাজৰ ওচৰত যাব বিচাৰিছোঁ ঋতুৰাজ যথেষ্ট আৱেগিক এই মুহূৰ্তত আৰু হ'বৰে কথা কাৰণ অসমৰ গৌৰৱ এই মুহূৰ্তত ৱাছিম হক আৰু ৱাছিম হকে যি কৰিছে সেই দৃশ্য আপোনালোকে এই মুহূৰ্তত এক্সক্লুচিভ দেখি আছে আহক আমি আকৌ এবাৰ ঋতুৰ ওচৰত গৈছোঁ ঋতুৱে বোধ কৰোঁ খেলুৱৈসকলৰ লগত আছে হয়তো ৱাছিমৰ লগত থাকিব পাৰে ঋতু আকৌ আহিছোঁ কি দৃশ্য এইবাৰ ৱাছিম নেক্সট ফিডিং ষ্টেচনত লগ পাই আছোঁ আধা মাইল আছে আৰু ঋতুৱে ফ'ল' কৰি আছে দ্বিতীয় নম্বৰ ফিডিং ষ্টেচনটোত আছোঁ গ্লেন ৰিডিং ৱাছিম কিমান মাইল হ'ল কিমান কিলোমিটাৰ হ'ল 16কে বেছি হ'ল 16 মাইলছ কিলোমিটাৰ আৰু 40 আৰু চলি যাব দৰ্শকসকলক এটা বস্তু জনাব খুজিছোঁ ৱাছিমে 42 কিলোমিটাৰ লণ্ডন মাৰাথনৰ দৌৰ সফলতাৰে অতিক্ৰম কৰিছে কিন্তু লণ্ডন মাৰাথন হ'ল প্লেইন ছাৰ্ফেচত দৌৰা এই আল্টিমেট ট্ৰেইলত মানুহৰ আল্টিমেট গ্ৰিট এণ্ড ডিটাৰমিনেশ্যনৰ এক পৰীক্ষা বুলি ক'ব লাগিব কাৰণ বহু ফিট ওপৰলৈ আমি উঠি যাওঁ আৰু বহু ফিট তললৈও নামি অহা হয় গতিকে পাহাৰীয়া অঞ্চলৰ মাজত এই দৌৰ অনুষ্ঠিত হৈছে ৱাছিম কেনেকুৱা লাগিছে কনফিডেঞ্চ অপূৰ্ব অতি মনোৰম দৃশ্যবোৰ আমি অসমৰ মেপখন আকৌ এবাৰ দেখুৱাব খুজিছোঁ অসম বুকুত লৈ দৌৰিছে ইংলেণ্ডত আজি ৱাছিম হকে সুধিছে ৰাস্তাত সুধিছে মানে অসমৰ কথা বুজাই আহিছোঁ সুন্দৰ কাজিৰঙা গড় আৰু আশা কৰিছোঁ এতিয়া এই প্ৰতিদিন টাইমৰ এই অনুষ্ঠানৰ যোগেদি হয়তো অসমক স্পৰ্টছ টুৰিজিমৰ মেপত নিশ্চয় ঋতু আৰু তাৰ মাজত আপোনাৰ যোগেদি মই ৱাছিমক চালাম জনাইছোঁ যিয়ে অসমৰ মেপ লৈছে সুন্দৰকৈ অসমীয়া বুকুত লিখি লৈছে আৰু তাৰ সমান্তৰালভাৱে অপূৰ্ব এই শব্দ ব্যৱহাৰ কৰিছে মনোমোহা এই শব্দ ব্যৱহাৰ কৰিছে ব্ৰিটেইনত থকা ল'ৰা ৪৪ বছৰীয়া এই মানুহজনে ব্ৰিটেইনত থাকে কিন্তু তেওঁ কি সুন্দৰভাৱে অপূৰ্ব এই শব্দ তেওঁ ব্যৱহাৰ কৰিছে মন ভাল লাগি গৈছে আজি আমাৰ এনে অভিভাৱক আছে যিসকলে নিজৰ অসমীয়া ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক মাম্মী পাপা বুলি মাতি শেষ কৰি পেলায় আৰু এয়া ব্ৰিটেইনত এজন অসমীয়া যিয়ে অপূৰ্ব সুন্দৰ শব্দ ব্যৱহাৰ কৰি অসমৰ বুকু ফিন্দাই গৈছে এয়া মই অসমখন আঁকি লৈছোঁ আৰু দৌৰাৰ মাজে মাজে আমি অসমখন সম্পৰ্কে সেই 900 প্ৰতিযোগীক আমি বুজাই গৈছোঁ ই খুব ডাঙৰ কথা মই ভাবোঁ ৱাছিম হকে ই এটা ডাঙৰ কাম কৰিছে যে সুদূৰ ব্ৰিটেইনত অসমীয়াৰ মনৰ কথা বুকু ফিন্দাই এনেকৈ কৈছে প্ৰতিদিন টাইম ধন্য যে ৱাছিম হকক আজি এই ধৰণে আমি পাইছোঁ আমি ৱাছিম হকক ফ'ল' কৰি থাকিম ঋতুৰ যোগেদি আমি ফ'ল' কৰি থাকিম এটা বিৰতি ল'ম কিন্তু বিৰতিৰ আগত এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হেল্ল' কোনে কৈছে ক'ৰ পৰা কৈছে হেল্ল' হয় কওক মই পাঁচকা ডিষ্ট্ৰিক্ট দাৰকুছিৰ নুৰ ইছলামে কৈছোঁ হেল্ল' হয় কওক কৈ যাওক মই নুৰ ইছলামে কৈছোঁ এই আমাৰ যি ৱাছিমক যে দেখাই আছে লাইভ ভাল লাগিছে আৰু অসমৰ এজন খেলুৱৈয়ে তাত ইংলেণ্ডত ভাগ লৈছে নিশ্চয় ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ জনাইছোঁ এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত কি হ'ব ই এক ডাঙৰ প্ৰশ্ন 16 কিলোমিটাৰ ইতিমধ্যে দৌৰি সমাপ্ত কৰিছে ৱাছিমে কথা বতৰা পাতিছে ঋতুৰ সৈতে আপোনালোকে গম পাইছে তাৰ পিছৰ পৰ্যায়ত কি হ'ব উৎকণ্ঠা সকলোৰে আছে আমাৰো আছে আমি জানিবলৈ চেষ্টা কৰিম এটা বিৰতি লৈ লৈছোঁ অপ্ৰতিৰোধ্য অসমীয়া
সমগ্ৰ দেশে বিদেশে এনে বহু অসমীয়া সন্তান আছে যি আসলতে অপ্ৰতিৰোধ্য আৰু তেওঁলোকক বিচাৰি উলিয়ায় ভাল খবৰৰ মাজত তেওঁলোকক উলিওৱাটো আমাৰ এক দায়িত্ব আমাৰ এক কৰ্তব্য কাৰণ পৃথিৱীত বহুত মানুহে ভাল কাম কৰে এই ভাল কামৰ হয়তো প্ৰচাৰ প্ৰসাৰ নহয় এই মুহূৰ্তত আমি দেখিছো ৱাছিম হাকে সেই কামৰ অন্যতম অংশীদাৰ যে এই মুহূৰ্তত দৌৰি আছে শেহতীয়া কি হৈছে এই কথা জানিবলৈ আকৌ এবাৰ ঋতুৰ ওচৰত যাব গৈছো ঋতু আকৌ এবাৰ আপোনাৰ ওচৰত আহিছো আৰু শেহতীয়া কি দৃশ্য কিমান দৌৰিছে কেনেকৈ দৌৰিছে কি কথা কোন খেলুৱৈৰ লগত আপুনি আছে কোন খেলুৱৈ কেনেকৈ দৌৰিছে কিবা কথা বতৰা ঋতু Hello, your name? Abby. Abby, and you're from which place? Ulverston. Oh, wow. And how confident are you now? You've done almost, 16 kilometers? Almost 11 miles, yeah. Yeah? As soon as I'm on the home stretch, I'll be a lot happier. Oh, good. And then you have the confidence to complete it today? Yeah, or at least try. Yeah. That's the spirit. Yeah. Good luck to you. Good luck. Good luck to you. Thank you very much. Ladies, wonderful to see you. Sipping your cup of tea after I think it's been a grueling run up the hill and down the hill. Yeah. How's been the experience? It's been very hard. Hard for you? Yes. It's hot. It's hot, it's good, but it's been really hot. It's been a good weather today, though. It's about 17 degrees. Yeah, which has made it quite testing. Are you from which place? From Derby. Derby, and yourself? Same place, yeah, Derbyshire. And you plan to complete the 55 kilometers? Oh yeah, totally. Yeah? Even if it takes me all week. I love your confidence. I loved your confidence. How about you? Stubborn, so we will not stop. Yeah. We do not quit. Do you do marathons quite often and ultimate trails quite often? No, this is our first ultra marathon. Yeah. Prior to that, I've done a couple of marathons. We did man versus horse in Wales, in the Brecon Beacons. That was good. A couple of weeks ago. And do you also travel across the world to join trails and marathons like this? ঋতু বিভিন্ন খেলুৱৈ নিজৰ মতামত প্ৰকাশ কৰিছে আৰু তাৰ মাজত অঞ্জন পাঠক ডাঙৰীয়া আপোনাৰ পৰা মই জানিব খুজিম যে স্পোৰ্টছ টুৰিজিম কি ভাবে আপোনাৰ নিজৰ মতামত কি হয় এতিয়া আপোনালোকে দেখা পাইছে এইবিলাক যিখিনি মানুহ গৈছে যিবিলাকে দৌৰি আছে আসলতে এইবিলাক সাধাৰণ মানুহ এলোক আসলতে কোনো পেছাদাৰী খেলুৱৈ নহয় গতিকে এলোক আসলে দিন বেলেগ কাম কৰে তেওঁলোকে চাকৰি কৰে নিজৰ 9 to 5 ৰ বেলেগ চাকৰি থাকে সো এলোকে কিন্তু নিজকে এটা গোল লৈছে যে আমি এটা 55 কিলোমিটাৰ বা 55 কিলোমিটাৰ যিটো আল্ট্ৰা মাৰাথন কৰিম বা কিছুমানে মাৰাথন কৰে সো এইবিলাক বস্তু আজিকালি মানে যিবিলাক চাকৰিয়াল আছে যিবিলাকৰ 9 to 5 জব আছে তেওঁলোকে যেহেতু দেখিছে যে মানে বেছিভাগ মানুহে তেনেকুৱা মানুহবিলাক গোল ওৰিয়েন্টেড হয় মানে এটা যেটা গোল থাকে হেতু তিতা কৰিব পাৰে সো হেতু হেনেকুৱা মানুহবিলাকক যদি তেওঁলোকে যেহেতু বাহিৰত গৈও ভাল পায় বিভিন্ন জায়গাত দৌৰি ভাল পায় গতিকে তেওঁলোকে যদি এটা অৰ্গেনাইজেশ্যন পায় য'ত এনেকে সাধাৰণ মানুহৰ কাৰণে যেটো কম্পিটিশন নহয় আসলে কিন্তু সাধাৰণ মানুহৰ কাৰণে যেটো অৰ্গেনাইজ কৰিব পাৰিছে যেনেকে কৰিছে তেনেকে যদি আমাৰ অসমতো যদি তেনেকে আমি যদি অৰ্গেনাইজ কৰিব পাৰো তেতিয়া হলে ডেফিনেটলি আমাৰ অসমৰ যিখিনি সুবিধা আছে যেনেকে আমাৰ ইয়াত ওয়েদাৰটো মানে আপোনাৰ বতৰটো বেছ গৰম কম ইণ্ডিয়াৰ বেলেগ জাগাৰ তুলনাত সো হেইবিলাক সুবিধা লৈ পেলাই যে আমি তেনেকে প্ৰমোট কৰিব পাৰো অসমখনক তাহলে বহুত ধৰণৰ আমাৰ ইয়াত সুযোগ আছে বুলি মই ভাবো বহুত কথাই আমাৰ অসমৰ লগত মিলে নহয় ঋতুৰাজে কৈয়ে গৈছে উত্তৰ পূৰ্বাঞ্চলৰ লগত বহুত মিলে প্ৰকৃতি ডেফিনেটলি মানে হেইটোই কৈ আছে যে যেটো প্ৰকৃতি যেটো হেউজিয়া যেটো মানে জ্যোতি প্ৰসাদ আগৰৱালা যেটো গানো আছে আমাৰ হেউজিয়া গান বুলি যেটো গান আছে হেই জ্যোতি সংগীতৰ লগত তেনেকেই একেই ধৰণৰ ৱেলছৰ লেক ডিস্ট্ৰিক্টৰ একেই ধৰণৰ হেউজিয়া মানে পৰিবেশ সেই পৰিবেশত যিখিনি তেওঁলোকে যেনেকে নেচাৰৰ লগত যেটো প্ৰকৃতিৰ লগত যেটো তেওঁলোকে সংগতি ৰাখি পেলাই যেটো ট্ৰেইল ৰান কৰিব পাৰিছে তেনেকুৱা ধৰণৰ ট্ৰেইল ৰান আমাৰ অসমতো আমি ভাবো যে কৰিব পাৰো ডেফিনেটলি পূজা আৰু সুৰভি কেনেকুৱা লাগিছে এই মুহূৰ্তলৈকে এই দৃশ্য দেখি ভালে লাগিছে কি অনুভৱ হৈছে পূজা মোৰটো এনেকুৱা লাগিছে কি মই মানে দেখি লাগিছে তাৰ বেকগ্ৰাউণ্ড খিনি কি আৰু নেচাৰেল নিচিনা লাগিছে মেক্সিমাম খিনি দেখিলো হিল এৰিয়া দেন ঋতু দাদা যে মানে ৰাস্তা দি গৈছে যিখিনি পুৰা মানে অৰুণাচলৰ কাৰণে মনত পাই দিছে মোৰ পুৰা সুৰভি মোৰো ভালে লাগিছে আৰু আমাৰ প্ৰাউড ফিল হৈ আছে কি আমাৰ অসমৰ পৰা এজন মানে ৱাছিম বুলি মানুহজন যে দৌৰি আছে এটা বহুত প্ৰাউড ফিলৰ কথা হয় আৰু তাৰে যিখিনি গ্ৰীণ ৱেডাৰখিনি দেখাইছে গ্ৰীণ তাৰপিছত ৱেডাৰখিনি দেখাইছে সেইখিনি মানে আমাৰ অৰুণাচলৰ
প্ৰায় মিলে যেনেকৈ নাগালেণ্ড অৰুণাচল শ্বিলং কৈছে নিশ্চয় ঋতুৱে ৱাছিমক লগ পাইছে আকৌ এবাৰ ঋতুৱে ৱাছিমক লগ পাইছে দৌৰাৰ মাজত যিমান দূৰ সম্ভৱ ঋতু মই আকৌ এবাৰ আপোনাৰ ওচৰলৈ যাব বিচাৰিছো ৱাছিম কাষত আছে নেকি ঋতু This is what it's all about. Cheers. ঋতু মোৰ মাত শুনি আছে Dumfries. How are you feeling? How many kilometers done? About 30, we think. 30? About 30. You're good to complete the 55? We don't really. Oh yes, we're going to complete it. We'll complete it. Yes, that's the spirit. Maybe not quickly, but we'll complete That's it. That's the spirit. It's all about finishing. Hello, young lady. Hello. How are you doing? Great. That's the spirit. Looking forward to complete the 55. Yes, I'm looking forward to it. How are you doing? You're not sweating at all? Oh, I am. Is it like, just the back of my... She's only young. Yeah. She's only young. Great stuff, girls. Ladies, good luck. Thank you. See you soon at the end point. Ritu, Wasim code. Go for it. Hi. Hey ladies, how are you doing? All right, thank you. Looking forward to complete 55. You've done 30 plus, more than halfway. Good luck. Wasim. এয়া দৌৰি আহিছে ৱাছিম দৌৰি আছে ৱাছিমে আপোনালোকে দেখিবলৈ পাইছে ঋতু বোধহয় কথা পাতিব ঋতু কণ্টক মই পথেদি আগবাঢ়ি আছে ৱাছিম নহয় এই মুহূৰ্তত পাহাৰৰ ৰাস্তাত যিটো কথা ঋতুৱে আমাক ইতিমধ্যে জনাইছিলে ঋতুৱে মোৰ মাত এই মুহূৰ্তত শুনা নাই চাগে ঋতু ৱাছিমক লগ পাব নেকি এই মুহূৰ্তত গেট খুলি ৱাছিম এই মুহূৰ্তত ঋতুৰ মাত আমি শুনা নাই বোধ কৰোঁ ৱাছিম দৌৰিবলৈ আৰম্ভ কৰিছে ঋতুৱে বোধ কৰোঁ দূৰৰ পৰা ভিজুৱেল লৈ আছে যিমান দূৰ সম্ভৱ কিন্তু তাৰ মাজত আমি এবাৰ ৱাছিমৰ ভাতৃৰ ওচৰত আকৌ এবাৰ যাম খন্তেক সময়ৰ পাছতে আমি আকৌ এবাৰ তেওঁৰ ভাতৃৰ ওচৰত যাম কিন্তু মই আকৌ এবাৰ এটা ফোন লৈ ল'ব খুজিছোঁ দৰ্শক এজন প্ৰিয় দৰ্শক ৰৈ আছে হয় কোনে কৈছে ক'ৰ পৰা কৈছে মই দাদা বহুত দিন 10 মিনিট ৰখি থকা মই অনুপম দাদাৰ কথা কৈ দিছোঁ নিশ্চয় কওক হয় কৈ যাওক হেল্ল' হয় কৈ যাওক মই অনুপম দা তিনিচুকীয়াৰ পৰা কৈছোঁ হয় কৈ যাওক মানে কি হ'ল আপুনি আহিছে ধলা আহোম গাঁৱলৈ আপুনি কৈ দিয়ক আমি অসমীয়া নহওঁ দুখীয়া আমি অসমীয়া নহওঁ দুখীয়া এইটো সঁচা কথা ধন্যবাদ জনাইছোঁ আৰু তাৰ মাজত কৈলাশ শৰ্মা ডাঙৰীয়া আকৌ কওক এই গোটেই ট্ৰেকটো কেনেকৈ দৌৰিছে যি দৃশ্য এইটো আমি এটা বস্তু দেখা পাইছোঁ যে এইটো এটা এডভেঞ্চাৰ যদিও দেখাত যথেষ্ট চাকৰিয়াল বা অন্যান্যসকলে যদিও তেওঁলোকে পাৰ্টিচিপেট কৰিছে তাত দেখা গৈছে যে পাহাৰৰ মাজৰ কণ্টকময় ৰাস্তাৰ মাজেৰে তেওঁলোক আগবাঢ়ি যোৱা দেখা পাইছোঁ যিটো আমাৰ বৰ্তমান গুৱাহাটীৰ বহুত পাহাৰ আছে আমি এই পাহাৰবিলাক ইউজ কৰিব পৰা যায় কিন্তু আমি ঘূৰি থাকোঁ পাহাৰ পৰ্বতত দেখি এই বস্তুটো আমি ইউজ কৰিব পাৰোঁ এইটো ক্ষেত্ৰত মই প্ৰতিদিন টাইমছকে অনুৰোধ কৰিছোঁ যদি আপোনালোকে অকণমান নেতৃত্ব লয় আৰু এই ৱাছিম হক যদি গুৱাহাটীলৈ আনিব পৰা যায় অঞ্জন পাঠক ইয়াত আছে আমি যদি আটাইবিলাক মিলি এই কামটো কৰিব পাৰোঁ আমি নিশ্চয় গুৱাহাটীতো এনেকুৱা এটা প্ৰগ্ৰেম পাওঁ অসমত এটা ৱাছিমক অনাৰ আমি ব্যৱস্থা কৰিবই লাগিব আৰু মই আকৌ এবাৰ কৈছোঁ এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ আৰু যৌৱনৰ প্ৰাচুৰ্য জীৱনৰ নতুন অৰ্থ বিদেশৰ য'তেই নুঘূৰক নিজৰ দেশখন এক বেলেগ ৱাছিমে তাকে প্ৰমাণ কৰিছে মোৰ অসম আৰু অসমৰ কাৰণে দৌৰিছে এই মুহূৰ্তত আমাৰ ব্ৰিটেইনৰ পৰা খবৰ আহিছে যে নিশা 12 বজা পৰ্যন্ত এই দৌৰ চলি থাকিব অৰ্থাৎ আজি আমি এই ঘোষণা কি হ'ব এই কথা আমি নাজানিম সম্ভৱতঃ আৰু যদি আমি আজি নাজানিম আমি ঋতুৰ ওচৰত গ'লে সমগ্ৰ কথা গম পাম
আজি নাজানিলেও কাইলৈ আমি সমগ্ৰ অসমৰ দৰ্শকক আমি অন্ততঃ প্ৰাইম টাইমৰ যোগেদি ৱাছিম হকে কি কৰিলে এই সম্পৰ্কে আমি জনাবলৈ চেষ্টা কৰিম মই আকৌ এবাৰ ঋতুৰ ওচৰত গৈছো ঋতু কি হ'ব আজি সকলো শেষ হ'ব শুনিছো নিশা 12 বজালৈকে ঋতু হয় অনুপম দৌৰ চলি আছে এই লেক ডিষ্ট্ৰিক্টৰ পাহাৰ ভৈয়াম হ্ৰদৰ মাজে মাজে দৌৰ ৰাতি নিশা 12টা বজাত শেষ হ'ব আমি শেষ পৰ্যায়লৈ নাথাকো কিন্তু এটা কথা ঠিক যে ৱাছিম হকে আজি প্ৰমাণ কৰি দেখুৱালে যে একাগ্ৰতা চেষ্টা প্ৰচেষ্টা থাকিলে মানুহে সঁচাকৈ সপোনতো নভবা কাম কৰি দেখুৱাব পাৰে আৰু হয়তো ৱাছিমে এই তেখেতৰ প্ৰচেষ্টাৰ যোগেদিয়ে বহুতো আজি আমাৰ দৰ্শকক অনুপ্ৰাণিত কৰিব পাৰিছে আজি ৱাছিম হকৰ এই আল্ট্ৰামাৰাথন দৌৰত প্ৰতিদিন টাইমৰ হৈ আমি তেখেতৰ লগত থাকিব পাৰি সঁচাকৈ গৌৰৱান্বিত অনুভৱ কৰিছো আৰু আশা ৰাখিছো যে অসমক একশিঙীয়া গড় তথা শিৱসাগৰৰ কাৰেংঘৰৰ লগতে স্পৰ্টছ টুৰিজিমৰ দিশতো আমি পৰ্যটকসকলক আকৰ্ষণ কৰিব পাৰিম এইখিনিতে মই ডক্টৰ নিপেন বৰকটকীক ধন্যবাদ জনাব বিচাৰিছো কাৰণ তেখেতে প্ৰতিদিন টাইমৰ টিমক ভালেখিনি সহায় কৰিছে আৰু এয়া মই পিনাকি শৰ্মাৰ সৈতে নিশ্চয় ঋতুৰাজ আৰু তাৰ লগত কিন্তু আপোনাকো আমি ধন্যবাদ জনাম কৃতজ্ঞতা প্ৰকাশ কৰিম লণ্ডনত থাকি প্ৰতিদিন টাইমৰ হৈ অশেষ কষ্ট ঋতুৰাজ আৰু পিনাকিয়ে একেলগে কৰিছে যি আমাৰ প্ৰতিদিন টাইমৰ কাৰণে যুদ্ধ কৰিছে আৰু কৈছে যে নিশা 12 বজা পৰ্যন্ত মই কোৱাটোৱে হ'ল নিশা 12 বজা পৰ্যন্ত এই খেল চলি থাকিব আৰু আমি কাইলৈ অন্ততঃ প্ৰাইম টাইমত ৱাছিম হকে কি কৰিলে কেনেকৈ কি কৰিলে সমগ্ৰ খবৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম এটা মুহূৰ্তৰ বাবে ৱাছিমৰ ভাতৃৰ ওচৰত যাব গৈছো দেৱজিৎ হয় অনুপম নিশ্চয়কৈ আমিও গোটেই আচলতে তেওঁৰ দৌৰটো ৱাছিমৰ দৌৰটো আমি উপভোগ কৰি আছো আৰু তেখেতৰ ভাতৃ আৰু বোৱাৰীও আছে তেওঁলোকে উপভোগ কৰি আছে যথেষ্ট উৎকণ্ঠিত হৈ আছে তেওঁ আচলতে ৱাছিমৰ দৌৰক লৈ এই মুহূৰ্ততে তেওঁ যথেষ্টখিনি দূৰ অতিক্ৰম কৰে হয়তো আজি মাজনিশালৈকে তেখেতৰ দৌৰ চলি থাকিব এই মুহূৰ্তলৈকে আপোনাৰ অনুভৱটো কেনেকুৱা যিহেতু আপুনি দেখি আছে সি দৌৰি আছে মই দেখি আছো যথেষ্ট মোৰ ভাল লাগিছে অলৰেডি আধাতকৈ বেছি দৌৰিলে 30 কিলোমিটাৰ পাৰ হৈ গ'ল বোধহয় আৰুতো চাগে 25 কিলোমিটাৰ মান আছে যদি কমপ্লিটটো সি কৰিব নিচিনাটো মোৰ লাগিছে কমপ্লিট কৰিব পাৰিলে মই মানে যথেষ্ট সুখী হ'ম আৰু মোৰ মানে অলৰেডি মোৰ বহুত ভাল লাগিছে যদি কমপ্লিট হৈ যায় মোৰ আৰু ভাল লাগিব তাৰমানে দৌৰ আপুনি দেখি আছে কেনেকুৱা লাগে অনুভৱ কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে বহুত সুখী হৈছো কেনেকুৱা নিশ্চয় গৌৰৱ অনুভৱ কৰিছে আপুনি গৌৰৱ অকল তেওঁলোকেই নহয় কেৱল ডিব্ৰুগড়ে নহয় সমগ্ৰ অসমে আজি গৌৰৱ নিশ্চিতভাৱে অনুভৱ কৰিব ৱাছিম হকৰ দৰে অসমীয়া আমাক প্ৰয়োজন ৱাছিম হকৰ দৰে আমাক অসমীয়া লাগে যিয়ে হাত সাগৰ তেওঁ নদীৰ সিপাৰেও বুকু ফিন্দাই নিজৰ অসমখন দেখুৱাব পাৰে সি সবাতোকৈ ডাঙৰ কথা মই ধন্যবাদ জনাইছো অঞ্জন পাঠক কৈলাশ শৰ্মা পুৰবী আৰু পূজাকো মই ধন্যবাদ জনাইছো আৰু অলেখ ফোন আমালৈ আহিছে ইটোৰ পিছত ইটো ফোন প্ৰতিজন ফোন কৰা যিসকলক আমি ল'ব নোৱাৰিলো তেওঁলোককো মই কৃতজ্ঞতা প্ৰকাশ কৰাই প্ৰতিদিন টাইমৰ সমগ্ৰ দৰ্শক জনাইছো যে কাইলৈ প্ৰাইম টাইম বাতৰিত আমি সমগ্ৰ ৱাছিম হকৰ নিশ্চিত খবৰ জনাম যে নিশা 12 বজা পৰ্যন্ত ৱাছিম হকে কি কৰিলে আৰু শিশু সদনলৈ ৱাছিম হকে কিমান ধন সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল এই সমগ্ৰ দৃশ্য এই সমগ্ৰ কথা আমি জনাম আৰু সমগ্ৰ অসমৰ হৈ এই মঞ্চৰ পৰাই ৱাছিম হকক বহুত 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 ধন্যবাদ জনাই আজিৰ ইত্যাদি মই ইমানতে সামৰণি মাৰিছো হয় নমস্কাৰ মই বৰ্তমান লেক ডিষ্ট্ৰিক্টৰ এম্বল সাইডত আছো অলপ সময় আগতেই ৱাছিমে তেখেতৰ 55 কিলোমিটাৰ দৌৰ সম্পূৰ্ণ কৰি আহি পাইছেহি 12 ঘণ্টা 45 মিনিটত তেখেতে এই দৌৰ অতিক্ৰম কৰিছে আপোনালোকে দেখিছে ৱাছিমে 55K ফিনিচাৰ টি-শাৰ্ট যেটো ৰেচটো সম্পূৰ্ণ হোৱা খেলুৱৈসকলকহে দিয়া হয় আৰু লগতে এই সম্পূৰ্ণ হোৱা ৰেচ কমপ্লিট কৰা এই মেডেলটো মই ৱাছিমক কিছু একো প্ৰশ্ন কৰাৰ আগতে মই সমূহ অসমবাসীৰ হৈ পেলাই তথা প্ৰতিদিন টাইমৰ হৈ পেলাই সম্বৰ্ধনা জনাব খুজিছোঁ এখন ফুলাম গামোচাৰে আৰু এটা জাপিৰে ৱাছিম আমি অতিকৈ গৌৰৱান্বিত ধন্যবাদ কংগ্ৰেচুলেশ্যনছ ৱাছিম সঁচাকৈ আমি সকলো গৌৰৱান্বিত
ৱাছিম 55 কিলোমিটাৰ দৌৰটো সম্পূৰ্ণ হ'ল আমাৰ সকলোৰে বহুতৰে আশা আছিলে তুমি সম্পূৰ্ণ কৰিব পাৰিবা বুলি তোমাৰ ভাইটিও যোৱাকালি আমাৰ লগত টেলিভিশ্যনত কথা পাতিছিলে মই এটা কথা সুধিব বিচাৰিছোঁ এইখিনিতে 4 নম্বৰ ফিডিং ষ্টেচনটো পাৰ হোৱাৰ পিছত আমি ফোনৰ যোগেদি কথা পাতিছিলোঁ আৰু তেতিয়া তুমি কৈছিলা যে ইতিমধ্যে 42 কিলোমিটাৰ অতিক্ৰম তুমি কৰিলা আৰু সেইকাৰণে লণ্ডন মাৰাথনত তুমি ইতিমধ্যে 42 কিলোমিটাৰ দৌৰি থৈছিলা প্লেইন ছাৰ্ফেচত ইয়াতে তুমি 42 কিলোমিটাৰ পাহাৰ ভৈয়ামৰ মাজে মাজে দৌৰি পেলাই সম্পূৰ্ণ কৰিছিলা গতিকে হয়তো তুমি ভাগৰি গৈছিলা সেইটো সময়ত আৰু হয়তো সেইখিনি সময়ত তুমি দৌৰ এৰি ত্যাগ কৰাৰ এটা মনোভাৱ আহিছিলে সেইটো সময়ত তাৰপিছত কি হ'ল ৱাছিম মই ৰাস্তাত অতি দুৰ্গম আছিলে মই প্ৰায় 1600 ফিট ওপৰলৈ উঠিছিলোঁ নামিছিলোঁ গতিকে ভাগৰি পৰিছিলোঁ মোৰ এনেকুৱা অভ্যাস নাছিলে গতিকে যে 42 কিলোমিটাৰ হ'ল মই ভাবিছিলোঁ যে মই 42 কিলোমিটাৰহে দৌৰিছোঁ আজিলৈকে আৰু চাগে নোৱাৰিম গতিকে অলপ মই দুৰ্বল হৈ গৈছিলোঁ নেকি কিন্তু সেই সময়তে হয় এটা হ'ল তোমালোকৰ মই এনকাৰেজমেণ্ট পালোঁ ঘৰৰ পৰা এনকাৰেজমেণ্ট পালোঁ যে মই কুইট কৰিব নোৱাৰোঁ আৰু যে ফিডিং ষ্টেচনত যে ভলণ্টিয়াৰ আছিলে তেওঁলোকে মোক যথেষ্ট এনকাৰেজ কৰিলে আৰু তেনেকৈ মই এগৰাকী 59 ইয়াৰ্ছ 59 বছৰীয়া এজনী মহিলা তেখেতে আহিলে মোক হাতত ধৰিলে ক'লে নোৱাৰা তুমি এৰাইব নোৱাৰা তেতিয়া আকাশত এখন ৰেইনব' ওলাইছিলে এখন ৰামধেনু ওলাইছিলে কৈছিলে সেই চোৱা ৰামধেনুখন চোৱা দেখিছা ইমান সুন্দৰ আমি শেষ কৰিম ব'লা আৰু সেইখিনি কথা কোৱাৰ পিছত মই অতি ইম'চনেল হৈ গ'লোঁ কৈছোঁ মই শেষ কৰিমেই আজি তেখেতে যদি পাৰে ইমান সুন্দৰকৈ কথাখিনি কৈছে আৰু তেখেত আৰু তাৰপিছত অহা কিছুমান মানুহে আমাক একদম শেষলৈকে আমি চবেই ইটোৱে সিটোক ছাপৰ্ট দি আহিলোঁ যদি মানৱীয়তাৰ গুণবোৰ একেবাৰে ওলাই পৰিছিলে ট্ৰাষ্ট অন হিউমেনিটি মানৱীয়তাৰ ওপৰত তোমাৰ বিশ্বাস আৰু দৃঢ় হৈ গ'ল আৰু এটা কথা ৱাছিম কৈছিলা তোমাৰ পানীৰ বটল এটা কথা দৰ্শকসকলক জনাই থ'ব খুজিছোঁ যে ৱাছিমে এই দৌৰত লগতে 6 কিলোৰ এক ওজন নিজে কঢ়িয়াই নিয়াৰ এটা নিয়ম আছে তোমাৰ পানী শেষ হৈ গৈছিলে খোৱা পানী কি হৈছিলে মোৰ একেবাৰে পানী শেষ হৈ গৈছিলে মই যে পাহাৰ 2-3টা পাহাৰ উঠিলোঁ পানী শেষ আৰু মই অতি দুৰ্বল হৈ গৈছোঁ চাগে মোৰ গ্লুক'জেন লেভেল কম হৈ গৈছিলে তেনেকৈ একদম পাহাৰৰ ওপৰত মই এজন মাৰ্চেল পালোঁ তেওঁৰ পানী বটল শেষ হৈছে আধা আছে কৈছে নাই চা মই ইয়াত থিয় হৈ আছোঁ মই এইখিনিলৈ চলি যাব পাৰিম তই ইয়াৰ পৰা আধা লৈ যা মই সেই আধা যিখিনি দিলে মোৰ সেইখিনি লাইফ লাইন মোৰ 6 কিলোমিটাৰ সেই আধা পানী খাই নেক্সট ফিডিং ষ্টেচনলৈ মই সেইখিনিয়ে দৌৰিলোঁ গতিকে মানৱীয়তাৰ গুণবোৰ একেবাৰে ওলাই আহিছিলে এটোৱে যে ছাপৰ্ট কৰে মানুহে খোৱা কামোৰা নকৰে কম্পিটিশ্যন নকৰে কিন্তু ছাপৰ্ট কৰি পেলাই যে এই যে হিউমেনিটি আৰু এইখিনিতে দৰ্শকসকলক এটা কথা মনত পেলাই দিব বিচাৰিছিলোঁ যোৱাকালি যেতিয়া আমি বিভিন্ন খেলুৱৈৰ লগত কথা পাতিছিলোঁ তাৰে এগৰাকী মহিলা খেলুৱৈয়ে কৈছিলে যে আই এম হিয়ৰ টু কমপ্লিট নট টু কম্পিট কৰিব বিচৰা নাই তেখেতে কমপ্লিট কৰিব খুজিছিলে ৱাছিম সেইটো কথাই আপুনি কৈছে কাৰেক্ট সেইটোৱে সেই দুৰ্গম পথ থকাৰ কাৰণে আমি ৰাতি কেমেৰা লৈ পেলাই ৱাছিমক ফ'ল' কৰিব পৰা নাছিলোঁ শেষ হোৱা জেগাত আমি ৰৈ আছিলোঁ ৱাছিমৰ বাবে ৱাছিম এইখিনিতে আৰু এটা বস্তু সুধিব বিচাৰিছোঁ আপুনি যি উদ্দেশ্য লৈ পেলাই এই দৌৰিছিলে শিশু সদন গুৱাহাটীৰ জালুকবাৰী শিশু সদনৰ কাৰণে সাহায্যাৰ্থে কিমান ধন হ'ল শিশু সদনৰ বাবে এতিয়া কিমান ধনৰ আয়োজন কৰা হ'ল মই এই সাহায্যৰ কথা কওঁ এইটো মোৰ অকলেই নহয় মোৰ লগত আছিলে মোৰ বন্ধু বিক্ৰম দাস আমি দুয়োটাই আৰম্ভ কৰিছিলোঁ বিক্ৰম দাসে মেনচেষ্টাৰ মাৰাথন দৌৰিছিলে মই তেতিয়া লণ্ডন মাৰাথন দৌৰিছোঁ আৰু এইটো আৰু এটা টিম এফৰ্ট সেইটো এই ঋতুৰাজে আমাৰ মিডিয়া কেম্পেইনটো বা মাৰ্কেটিং কেম্পেইনটো কৰিছিলে এইটো আমাৰ ধন নহয় আমি ৰাইজক বিচাৰিছিলোঁ ধনখিনি দিবলৈ আৰু ৰাইজে ভাষা ধৰ্ম বা ৰাষ্ট্ৰীয়বাদৰ নিৰ্বিশেষে সকলোৱে মানৱতাৰ খাতিৰত এই ধনখিনি দিছে আৰু মই তেখেতসকলৰ ওপৰত পৰম কৃতজ্ঞতা মই তেখেতসকলক কেনেকৈ ধন্যবাদ জনাওঁ মই ক'ব নোৱাৰোঁ আৰু ভৱিষ্যতে মই আশা কৰোঁ যে তেখেতসকলে আমাক এনেকুৱা হেৰিক যাতে আমাক ছাপৰ্ট কৰি থাকে মানৱতাৰ খাতিৰত আমি 1920 পাউণ্ড সংগ্ৰহ কৰিছোঁ গতিকে আৰু কিছুমান মানুহে ডাইৰেক্টলি পইচা সিধি ধৰণে পঠাইছে সেইখিনি আমি নাজানো গতিকে 1920 চাগে 1,80,000 1,00,000 টকাই চলি আছে পাউণ্ডৰ ভেলু 1,90,000 হ'ব আৰু যিখিনি মানুহে নিজে শিশু সদনলৈ পঠিয়াইছিলে আমাৰ এই কেম্পেইনৰ এজ এ ৰেছপন্স টু আৱাৰ কেম্পেইন সেইটো সকলোখিনি মিলি চাগে প্ৰায় 2 লাখৰ চাগে তেতিয়াহ'লে ওচৰা ওচৰি হ'ব
আৰু এতিয়া আমি পইচাটো পঠাবলৈ আমি বন্দবস্ত কৰিম কাৰণ এটা ফৰেন ফাণ্ড এটা তালৈ যাবলৈ অলপমান RBI ৰেগুলেশ্যন আছে গতিকে আমি সেই চেষ্টা কৰি আছোঁ নিশ্চয় ৱাছিম উদ্দেশ্যটো খুবেই মহৎ আছিলে সেইকাৰণে মানুহে দিছিলে ধন শেষত আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ ৱাছিম যোৱাকালি যেতিয়া দৌৰ চলি আছিলে প্ৰতিদিন টাইমৰ জৰিয়তে আমি সমূহ অসমবাসীক আপোনাৰ দৌৰ দেখুৱাবলৈ সক্ষম হৈছিলোঁ বিভিন্ন জেগাৰ পৰা ফোন কল আহিছিলে লাইভ ফোন কল যেতিয়া অনুপম চক্ৰৱৰ্তীয়ে ষ্টুডিঅ'ত তেখেতৰ অতিথিসকলৰ লগত কথা পাতি আছিলে বিভিন্ন জেগাৰ পৰা ফোন আহিছিলে বহু ফোন আমি ল'ব পৰা নাছিলোঁ আপোনাক শুভেচ্ছা জনাবৰ কাৰণে সকলো অসমবাসীয়ে গৌৰৱান্বিত আপোনাৰ এই উদ্দেশ্য লৈ পেলাই এই দৌৰ লৈ পেলাই তেওঁলোকৰ বাবে দুআষাৰ আপুনি যদি কয় মই ৰেকৰ্ডিংটো চাইছোঁ মই খুবেই আৱেগিক হৈ গৈছিলোঁ মই ইম'চনেল হৈ গৈছিলোঁ দেখি পেলাই মই অসমৰ ল'ৰা মই অসমতে ডাঙৰ দীঘল হোৱা ল'ৰা ইয়াত আছোঁ মই য'তেই থাকোঁ মোৰ হৃদয়খন সদায় অসমতে থাকিব মই অসমীয়া মোৰ পৰিচয় অসমীয়া আৰু দেখিলোঁ যে অসমৰ মানুহে মোক ইমান ছাপোৰ্ট কৰিছে মই সঁচাই মোৰ চকুলৈ হয়তো মোৰ পানী আহি গৈছিলে সেই সময়ত গতিকে মই বিশেষ ধন্যবাদ অতি ধন্যবাদ অসমবাসীলৈ আৰু প্ৰতিদিন টাইমছৰ দৰ্শকসকললৈ মোৰ বিশেষ ধন্যবাদ মোক যে ইমান এতিয়াও ছাপোৰ্ট কৰিছে মোৰ ভাষা নাই তেওঁলোকক ধন্যবাদ ৱাছিমৰ মাতলব থুকাথুকি হৈছে নিশ্চয়কৈ আৱেগিক হৈ পৰিছে বহুত বহুত ধন্যবাদ ৱাছিম সকলো অসমবাসীৰ হৈ পেলাই মই গৌৰৱান্বিত হৈছোঁ সকলো অসমবাসী গৌৰৱান্বিত হৈছে প্ৰতিদিন টাইমৰ হৈ আমি পুনৰবাৰ তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ষ্টুডিঅ'লৈ আমি ঘূৰি যাম এতিয়া পিনাকী শৰ্মাৰ সৈতে মই ঋতুৰাজ শৰ্মা UK প্ৰতিদিন টাইম